শ্যাম কানু মহন্তই ফোন কৰি পেলাই মোক কৈছে যে তুমি আহি পালা নেকি? মই য়েছ পালোঁ। তেওঁ মোক ক'লে একদম লাহে লাহেকৈ কথা পাতি আছে, মোক ক'লে যে মই এটা মিটিং চলি আছে, মোৰ ইয়াতে চব মিনিষ্টাৰবিলাক আছে, এই জুবিনৰ কিবা এটা এক্সিডেণ্ট হৈছে, অলপমান খবৰ লোৱাচোন। মই ক'লো কাক খবৰ ল'ম? সি যে মই নাম্বাৰটো পঠাই দি আছোঁ, নাম্বাৰটো দি আছোঁ তোমাক হোৱাটছআপত। মই বোলো ঠিক আছে। সি মোক নাম্বাৰ এটা হোৱাটছআপত দি পঠালে। প্ৰথমতে মই হোৱাটছআপৰ নাম্বাৰটোত ফোন কৰিলোঁ, মাৰি আছোঁ, দুবাৰমান মই ফোনটো পোৱা নাই। মেবি বিকজ আইলেণ্ডত আছিলে ক'ৰবাত, সেইকাৰণে আইলেণ্ডত চাগে চিগনেল নাই, পোৱা নাই মই ফোন। ইতিমধ্যে মোক ৰাজেশ ভূঞাই ফোন কৰিলে। ৰাজেশ ভূঞাই ফোন কৰি পেলাই মোক ক'লে দাদা ক'ত আছে আপুনি? মই ক'লো ইয়াতে আছোঁ ৰ'বা, মই গম পাই দেখিছে নহয় হাহাকাৰ লগাইছে, এক্সিডেণ্ট হৈছে, তাৰ বোলে একদম দৌৰক। মই গ'লোঁ দৌৰি পেলাই। মই দৌৰি গৈ পেলাই তাৰপিছত সেই মানুহজনক পালোঁ, মানুহজনক পাই ফোন কৰিলোঁ। সি ক'লে যে আমাক অমুক ঘাটত লৈ গৈ আছে। মই বোলো কোনটো ঘাটত আনি আছে? তাৰে আগত কি হ'ল, এই ইহঁতে তাৰমানে ইয়টেদি আহি আছে। ইয়টেদি যেতিয়া আহে, আমি যদি কোনোবাই জাহাজত উঠিছে গম পাব, বতাহ চলি থাকে, গতিকে ফোনটো অলপ ডিষ্টাৰ্ব হৈ থাকে। তো মই সুধি আছোঁ যে এক্সিডেণ্টটো হ'ল কেনেকুৱা? সেই মানুহজনক সুধিলোঁ, ছিংগাপুৰৰে অসম এছ'চিয়েশ্যনৰ মানুহ। হ'ল কেনেকুৱা? সি মোক ক'লে যে ডাইভিং হৈ পেলাই হৈছে, ডাইভিং। সি মোক ক'লে যে ডাইভিং। এতিয়া সাগৰত যদি ডাইভিং বুলি কয় কোনোবা, আমি কি বুলি ভাবিম? আমি ভাবিলোঁ যে স্কুবা ডাইভিং। সাগৰত স্কুবা ডাইভিং কৰিব পাৰে, ডাইভিংটো চুইমিং পুলত হয়, ওপৰৰ পৰা, এইটোতো চুইমিং পুল নহয়। গতিকে স্কুবা ডাইভিঙৰ কথাটো এক্সিডেণ্ট হৈছে বুলি সেই খবৰটো গুৱাহাটীলৈ ময়ে দিছোঁ প্ৰথম, যে স্কুবা ডাইভিং কৰিছিল। পিছতহে মই গম পালোঁ যে এইটো স্কুবা ডাইভিং নহয়, এইটো চুইমিং। আৰু যা হওক, তাৰপিছত মই টেক্সি ল'লোঁ। টেক্সি লৈ পেলাই মই আৰু মৃগাংক দুটাই আমি তালৈকে গৈ পাইছোঁ। তালৈকে গৈ পাওঁতে মৃগাংকৰ আনকি মোৰ তাত ছিংগাপুৰ ডলাৰো নাছিলে, US ডলাৰ আছিলে। মই টেক্সিক দিলোঁ, টেক্সিয়ে নলয়। যেতিয়া মই পইচাটো তাত চিটত দলিয়াই পেলাই তাক মৃগাংকক কৈছোঁ, তই কি? মই টেক্সিৱালাক কৈছোঁ কি ফিল্ম, মানে তাক চিকিউৰিটি হিচাপত ৰাখ আৰু ইউ চেটেল হাউ ইউ কেন চেটেল। মই দৌৰিছোঁ, কাৰণ মই তাত এম্বুলেঞ্চটো দেখা পাইছোঁ, বাহিৰত এম্বুলেঞ্চ আছে। মই দৌৰি যেতিয়া গৈছোঁ, দূৰত আছিলে, গেটটোৰ ওচৰত মোক ধৰি ৰাখিছে পুলিচে, একদম নাই যাব নিদিয়ে। মই হুলস্থুল লগাই দিলোঁ, নহয় মোক যাব দিব লাগিব, দেৰ ইজ এন এক্সিডেণ্ট, ইহঁতক বুজাইছোঁ। হেৰি আহিছে, তাৰপিছত পুলিচে মানে কোনোবাই তাৰ পৰা দৌৰি আহিলে, আছাম এছ'চিয়েশ্যনৰ মানুহ হ'ব, দৌৰি আহি পেলাই ক'লে আৰু লেট হিম কাম, মানে হেৰি কৰিলে আৰু যে যাব দিয়ক তেওঁ। চ' মোক এলাউ কৰিলে ভিতৰত যাবলৈ। যেতিয়া মই তাত গৈছোঁ, জাহাজ ঘাটত, আমাৰ যেনেকুৱা এতিয়া নতুনকৈ এইটো বনাইছে তেনেকুৱা ঘাট, আৰু তাত য়টখন লগোৱা আছে। মই দেখা পালোঁ জুবিনক পাম মাৰি আছিলে এনে, আৰু এই জুবিনৰ ভাতৃ যিটো এতিয়াহে গম পালোঁ সেইটো ভাতৃ হয় সন্দীপৰ, মই চিনি নাপাওঁ তাক। ভাতৃজন সি মানে মুখেদি হেৰি দি আছে তাক, যাতে সেইবিলাক কৰি আছে। আৰু মই ফাৰ্ষ্ট গৈ তাত চিঞৰ বাখৰ কৰিছোঁ। মই মানে সিদ্ধাৰ্থ শৰ্মা আছিল প্ৰথম, তাকে কুকুৰ মেকুৰী বুলি মই তাক গালি দিছোঁ। বোলে তাক আনিলি কেনেকৈ তহঁতে তাক নাজানো। তাক সিদ্ধাৰ্থ ক'লোঁ তই জানো সি বেমাৰ, মই জানো সি বেমাৰ। মই নেমকেয়াৰ হস্পিটেলৰ অ'নাৰ হয়, মোৰ নেমকেয়াৰতে জুবিনৰ ট্ৰিটমেণ্ট কৰিছিলোঁ ইয়াৰ আগৰবাৰ। মোৰ ডক্টৰবিলাকে তেতিয়াই আমাক কৈছিলে যে ই চিজাৰ হৈ থৈছে, চিজাৰ হোৱা মানুহ পানী আৰু হেৰিত যাব দিব নোৱাৰি, পানী আৰু জুইত যাব, সি যদি নাযায় সি থাকিব। একবাৰ ইউ নিড টু টেক কেয়াৰ, তাৰ কেয়াৰ ল'ব লাগিব। সেই কেয়াৰটো চাগে নহ'ল। তাক যেতিয়া গালি দিছোঁ সি কান্দি আছে, সিদ্ধাৰ্থে কান্দি আছে। তাৰপিছত পুলিচে প্ৰথমতে মোকো গালি দিলে যে আপুনি কিয় হুলস্থুল কৰি আছে। মই ক'লোঁ যে ইউ উইল নট আণ্ডাৰষ্টেণ্ড, সি কোন হয় আমাৰ কাৰণে। তো ইহঁতে ক'লে যে নহয় ব্ৰাদাৰ হয় বুলি ক'লে এনেকৈ। চ' তেতিয়া মোক মই পুলিচক ক'লোঁ ৱাই আৰ ইউ ডুইং ইট হিয়াৰ, টেক হিম টু দ্য হস্পিটেল, এম্বুলেঞ্চ ৰখি আছে বাহিৰত, ইয়াক হস্পিটেল লৈ যাওঁ। আৰু পুলিচ আৰু এজন কোষ্ট গাৰ্ড আছিলে, কোষ্ট গাৰ্ডে হেৰি দি আছিলে। তো পুলিচক কওঁতে পুলিচে মোক ক'লে ইউ কেন টেক, মোক ক'লে যে আপুনি লৈ যাব পাৰে, বাট দিছ পিপল কেনট গো। মই ক'লোঁ ৱাই? ক'লে যে দে আৰ ডিটেইনড, যিবিলাক মানুহ তাত আছিলে মানে ইন দি আইলেণ্ড, ইন দি য়ট, সেইখিনি মানুহক আমি ডিটেইন কৰিছোঁ, উই হেভ ডিটেইন দেম। তো মই ক'লোঁ যদি আপোনালোকে ডিটেইন কৰিছে ঠিক আছে, মই লৈ যাওঁ, ব'লক দিয়ক তাক, উই শুড ৰাছ হিম টু দ্য হস্পিটেল। চ' ইহঁতে এটা ষ্ট্ৰেচাৰ উঠালে। তেতিয়া মই আকৌ চিন্তা কৰিলোঁ যে মই যদি অকলে যাওঁ, মোক যদি মেডিকেলৰ হেৰিবিলাক সোধে, মইতো নাজানিম সি কি কৰিছে। চ' মই পুলিচক বুজালোঁ, মই লিভ দিছ গাই এটলিষ্ট হিজ মেনেজাৰ, মানে সিদ্ধাৰ্থ। মই বোলো এই সিদ্ধাৰ্থ শৰ্মাক আহিবলৈ দিয়ক, কাৰণ হি ন'জ কি মেডিচিন তাক খুৱাব লাগে, কি খাইছিলে, কি খোৱা নাই, কি হৈছিলে, আমিতো একোৱেই নাজানো তেতিয়ালৈকে। সি কি কৰিলে, কেনেকৈ গ'ল, কিয় গ'ল। তাৰপিছত ইহঁতে পুলিচে এগ্ৰী কৰিলে, কিন্তু পুলিচে তাক ক'লে যে তোমাৰ আই কাৰ্ড চাই কাৰ্ড কিবা কিবি ল'লে, তেনেকৈ লৈ পেলাই তাক আহিব দিলে। চ' আমি ওলাই আহিলোঁ, ওলাই আহি পেলাই তাক এম্বুলেঞ্চত উঠালোঁ। এম্বুলেঞ্চত মেচিন আছিলে, এম্বুলেঞ্চৰ মেচিনত তাক পাম্প কৰিছে, তাৰ হাৰ্টবিলাক পাম্প কৰিছে, হেৰিবিলাক লগাই পেলাই সেইবিলাক কৰি আছে এম্বুলেঞ্চত, সেইটো কৰিছে তাক মিন টাইম। আৰু সি এম্বুলেঞ্চত আগফালে বহিলে সিদ্ধাৰ্থে, দি পেলাই আমি ল'লে যে ৰাছ অফ টু দি হস্পিটেল। এতিয়া সেইখিনিতো আমাৰ ফটো লৈছিলে লাকিলি। এতিয়াতো আমিতো তেতিয়া ভাবা নাছিলোঁ, কোনোবাই ফটোটো লৈ ল'লে, কোনোবা এজন মোৰ লগত আছিলে তাত, মই আছিলোঁ, মৃগাংক আছিলে, দুজন ইণ্ডিয়ান এছিষ্টেণ্ট এম্বেচেডাৰ, যিজন ছিংগাপুৰৰ এছিষ্টেণ্ট এম্বেচেডাৰ তেওঁলোক আছিলে।
চ' ইহঁতে লৈ ল'লে আমিতো সেইটো সময়ত ভাবা নাই কাৰণ সেই ফটোগ্ৰাফবিলাক সেইবিলাক বস্তু মই পঠোৱাই নাই আমাৰ নিজৰ মিডিয়া হাউচতো পঠোৱা নাই আজি কিন্তু মই দিবলৈ বাধ্য হৈছোঁ এইবিলাক দেখাই দিবলৈ কাৰণ নহ'লে মোৰ ওপৰতে ব্লেম আহি আছে এতিয়া কথাটো এনেকুৱা হৈ গ'ল কিবা ময়ে অভিযুক্ত হৈ গ'লোঁ নেকি গতিকে তেনেকুৱা কথা হৈ গ'ল মই এনেকুৱা মানুহ আছিলোঁ যে জুবিনক মই কেতিয়াও খাবলৈ নিদিওঁ আৰু সি মোৰ ওচৰত নাখায় গৰিমাক সুধিব আপোনালোকে গৰিমাই আনকি এপ্ৰিলত যেতিয়া বেংগলোৰত আছিলে গৰিমাই মোক কৈছিলে চিকুদা আপুনি আমাৰ লগতে থাকা কৰক না আপুনি থাকিলে সি নাখায় সি কণ্ট্ৰলত থাকে তেতিয়া মই গৰিমাক জোকাইছিলোঁ মই কি মেনেজাৰ হ'ম নেকি এতিয়া তাক কোৱা কিন্তু মই তাক সদায় বুজাওঁ যে তুমি নাখাবা তুমি খাই তুমি এতিয়া অসমৰ ৰাইজৰ কাৰণে জীয়াই থাকা তোমাৰ নিজৰ কাৰণে জীয়ালা সেইদিনাখন বম্বে 7 তাৰিখে আমি যেতিয়া বম্বেত প্ৰগ্ৰাম পাতিছিলোঁ ভূপেন হাজৰিকাৰ 100 বছৰীয়া চেণ্টেনাৰী পাতিছিলোঁ সেইদিনাখনো জুবিন তাত গৈছিলে তাত যাওঁতে ৰাতিপুৱা ব্ৰেকফাষ্টত আমি লগ পাইছোঁ ব্ৰেকফাষ্টত লগ পাই পেলাই 1 ঘণ্টা আমি তাত ব্ৰেকফাষ্ট টেবুলত বহিছোঁ জুবিন তেতিয়া আহিছে এই ফ্লাইটত ৰাতিপুৱা ফ্লাইটত আহি সি তাত আহি পাইছে তেতিয়াও মই তাক বুজাইছোঁ যে তই এইবিলাক খোৱা চোৱাবিলাক বাদ দে এতিয়া তই মানুহ কেনেকৈ আৰু খানা খা খানা জোকাইছোঁ তাক মই যে তোৰ হাতত চা তোৰ ভৰি চা কেনেকুৱা হৈছে আৰু আমাৰ চা সি আকৌ বেলেগক কৈ আছে চা ই ইমান খায় সেইবিলাক কৰি আছে তাৰপিছত মই সিদ্ধাৰ্থক ক'লোঁ ইয়াক লৈ যা আৰু একদম খুৱাই দে জুবিনক মই বুজালোঁ জুবিন তুমি শুই দিয়া কাৰণ সন্ধিয়া তুমি প্ৰগ্ৰাম কৰিবা আৰু তাত গায়ক ভাল ভাল গায়ক আহি আছে বম্বেৰ কথা সুৰেশ এইটো মই বম্বেৰ কথা কৈ আছোঁ এই আহি গ'ল প্ৰসংগৰ কাৰণে কৈছোঁ গতিকে তাক মই মানা কৰোঁ তাৰপিছত আমি হস্পিটেল গ'লোঁ তাৰ পৰা এই বম্বেৰ কথাটো পিছত ক'ম আপোনালোকক কাৰণ সেইটো প্ৰসংগ আছে ক'ম কাৰণ মানুহে সেইটোৰ ফটো যিটো ব্ৰেকফাষ্ট খাইছিলোঁ সেইটো চেষ্টা কৰিলে বনাই দিবলৈ যে এইটো মানে তাত হৈছে সেইটো ট্ৰাইডেণ্ট হোটেলৰ ফটো আৰু 7 তাৰিখে প'ষ্ট কৰা আছে আমি আমাৰ দেৱজিৎ ভূঞাই 7 তাৰিখে তাৰ হেৰিত প'ষ্ট কৰা আছে 7 ছেপ্টেম্বৰতে সেইটো কিন্তু কোনোবাই বনাবলৈ ষড়যন্ত্ৰ কেনেকৈ চলিছে মই আজি আপোনাক ক'ব যে কোনোবাই ক'লে যে এইটো ছিংগাপুৰত মানে ব্ৰেকফাষ্ট খাই আছোঁ বুলি সেইকাৰণে এই প্ৰসংগটো আনিলোঁ যা হওক হস্পিটেল আহি পালোঁ হস্পিটেলত সি এম্বুলেঞ্চটো যিহেতু মোতকৈ আগত আহিছে আমি ৰেড লাইটত ৰখি আহিব লাগে এম্বুলেঞ্চটো ৰখিব নালাগে এম্বুলেঞ্চ ডাইৰেক্ট আহি গ'ল এম্বুলেঞ্চ আগে আহি পাইছে এম্বুলেঞ্চ আহি পোৱাৰ পিছত এম্বুলেঞ্চে তাক সোমাই দিলে ICUত তাক লৈ গ'ল ICUত লৈ গৈ পেলাই ট্ৰাই কৰে আমিও গৈ পালোঁ ইতিমধ্যে গৈ তাক ট্ৰাই কৰি আছে সিহঁতে মই ওলাই আহিছোঁ আমি বাহিৰত মানে কাৰণ ফোন বাজি আছে মোৰ নন ষ্টপ ফোন বাজি আছে ফোন ওলাই থাকোঁ মই তাৰপিছত ফোনটো উঠোৱা ষ্টাৰ্ট কৰিলোঁ যে এতিয়া তাত ট্ৰিটমেণ্ট কৰিছে আমাক ওলাই দিছে আমাকতো সোমাব নিদিয়ে হেৰিৰ পৰা আমাক ওলাই দিলে যে ইয়াত নহয় তেতিয়া হস্পিটেলত অকল মই আছোঁ সিদ্ধাৰ্থ আছে আৰু বাহিৰত মৃগাংক আছে আমাৰ গেটৱে অনাৰ যিজন মৃগাংক সি আছে আৰু ইণ্ডিয়ান এছিষ্টেণ্ট হাই কমিশ্যনাৰজন আছে তেওঁলোক আছে দেই কিন্তু একদম তেওঁলোক নন ষ্টপ আমাৰ লগতে আছে এছিষ্টেণ্ট হাই কমিশ্যনাৰ আমাৰ লগত আছে তাৰপিছত মই তাৰ পৰা চবকে ফোন কৰিলোঁ মই ফোন কৰি এনেকুৱা ঘটনা হৈছে এইটো যিমান মানুহ ক'ব পাৰিছোঁ মই কৈছোঁ যাক যেনেকৈ ক'ব পাৰিছোঁ মই কৈছোঁ মোক এজন ডক্টৰে ওলাই আহি পেলাই মোক ক'লে যে তাৰ পাল্ছ নাই কিন্তু মই অফিচিয়েলি ডিক্লেয়াৰ কৰিব নোৱাৰোঁ কাৰণ কিয় নোৱাৰোঁ অফিচিয়েলি যেতিয়া ছিনিয়ৰ ডক্টৰজন আহিব ছিনিয়ৰ ডক্টৰজনে কৰিব আমি কি ক'ম মই কৈছোঁ ঠিক আছে যেতিয়া ছিনিয়ৰ ডক্টৰটো আহিলে ছিনিয়ৰ ডক্টৰে আহি পেলাই মাতি পেলাই আমাক ক'লে যে তাৰ পাল্ছ নাই হি ইজ ন' মোৰ কিন্তু এতিয়া আপোনালোকে যাব পাৰে আমি তাক এতিয়া হেৰি কৰিম বেক কৰিম আৰু আপোনাক একবাৰ দেখাই দিম নহয় আপুনি দেখাব লাগিব আমাক উই ৱান্ট টু চি হিম দেখাব লাগিব কৈছে ঠিক আছে আমি চব কৰি লওঁ তাক ৰেডি কৰি লওঁ ৰেডি কৰি লোৱাৰ পিছত আপোনাক আমি দেখাই দিম বুলি ক'লে আমাক আমি ওলাই আহিলোঁ ইতিমধ্যে চবকে ফোন যোগাযোগ কৰিছোঁ চবৰ লগত কথা পাতিছোঁ আমি ইহঁতে মোক তাৰপিছত দেখালে ফটো সেই ফটোটো আপোনালোকক দেখাই দিম এতিয়া এই ফটোটো কোনো দেখা নাই কাৰণ সেইটো ফাৰ্ষ্ট ফটো জুবিনৰ ডেথৰ পিছত এই ফটোটো আপোনালোকক মই এতিয়া দেখাই দিছোঁ এতিয়া যিহেতু এই প্ৰসংগবিলাক ওলাইছে এতিয়া মই এইবিলাক বস্তু মোৰ কোনো দেখুওৱা ইচ্ছা নাছিলে কাৰণ এইবিলাক খুব পাৰ্চনেল ইয়াত টাইমো লিখা আছে চাই লওক 7:23 এইটো আপোনালোক সকলোকে ফটোখিনি দিয়া হ'ব সকলোকে এইবিলাক ফটো ভিডিঅ' গোটেইখিনি আপোনালোকৰ এইবিলাকো দি দিম আপোনাক হা নহয় স্ক্ৰীনশ্বট নহয় এইটো একদম তোলা ফটো এইটো তোলা ফটো এইটো মই আপোনাক ছিংগাপুৰ টাইম কৈ আছোঁ দেই দিছ ইজ ছিংগাপুৰ টাইম ঠিক আছে চ' এইটো দেখালে আমাক দেখাই পেলাই ক'লে ইতিমধ্যে আমাৰ কি হৈছে আমাৰ লগত যুঁজ চলি আছে কি যুঁজ চলি আছে ডক্টৰে ক'লে ইউ কেন গ' নাও কাম অন মানডে মানে সোমবাৰে আহিব দিলে যে সোমবাৰে আহক কাৰণ ছেটাৰডে ছানডে ইয়াত চব বন্ধ থাকে ছেটাৰডে ছানডে আপোনালোকে একো নাপাব আপুনি যাব পাৰে তাৰপিছত মই ডক্টৰক বুজোৱা ষ্টাৰ্ট কৰিলোঁ মই এছিষ্টেণ্ট কমিশ্যনাৰক মাতি আনি পেলাই মই ইউ এক্সপ্লেইন মই ক'লোঁ যে নহয় ইয়াক আমি যদি দুদিন আপুনি ইয়াতে ৰাখি থ'ব নোৱাৰে ইউ কেনট কিপ হিম অন এ ছেটাৰডে ছানডে আপুনি ইয়াক ইয়াত ৰাখি থ'ব নোৱাৰিব
আপুনি ইয়াক লৈ যাব লাগিব ইয়াৰ পৰা, আমি লৈ যাব লাগিব, আদাৰৱাইজ আমাৰ ষ্টেট যিটো আছে অসম, তাক ইমান ভাল পায় মানুহ, ষ্টেট জ্বলি যাব, গোটেই ষ্টেটত জুই লাগি যাব। জুবিনৰ যে এনেকুৱা হ'ব, এই মানুহ হ'ব, হেৰি হ'ব, আমি আগৰ পৰাই জানিছিলোঁ, কিন্তু তাক যি ধৰণে মৰম কৰে, আৰু সেই মৰম কৰাৰ কাৰণটো আজি আপোনালোকক মই ক'ম, বা মোৰ তাৰ প্ৰতি কিয় ইমান মৰম আছিলে আজি আপোনালোকক মই সেইটোও ক'ম। তাৰ নিচিনা যে আত্মা নাছিল অসমত, তাৰ নিচিনা মানুহ নাছিল, সেইটো মই আজি আপোনালোকক ক'ম, আপোনালোকে চক খাই যাব। এটা কথা মই আপোনালোকক ক'ম জুবিনৰ বিষয়ে, কিন্তু আগতে এইখিনি সমাপ্ত কৰিলোঁ। মই তাৰপিছত মই চব কথা ফোনত কৈছোঁ, মই পবিত্ৰ মাৰ্গেটৰ লগতো কথা পাতিছোঁ, মই কালচাৰেল মিনিষ্টাৰ বিমল বৰাৰ লগতো কথা পাতিছোঁ, মই পীযুষ হাজৰিকাৰ লগতো কথা পাতিছোঁ, চবকে কৈছোঁ মই যে আমি একদম ইয়াক কিবা কৰি পেলাই ইয়াক কালি নিব লাগিব আমি ইয়াৰ পৰা, কাৰণ আমি দুদিন ইয়াক এৰিব নোৱাৰোঁ। আৰু ইহঁতক কৈছোঁ আপোনালোকে প্ৰেছাৰ দিয়ক কনচালেটৰ পৰা, গভৰ্ণমেণ্টৰ পৰা। চ' গভৰ্ণমেণ্টে কাম কৰিছে, গভৰ্ণমেণ্টে মাননীয় মুখ্যমন্ত্ৰীয়ে নিজে নিজে কাম লাগিছে, তেওঁ লাগি পেলাই কৈছে, পবিত্ৰও মোক কথা দিছে, নহয় কৰি আছোঁ দাদা, আমি চব কৰি আছোঁ, কৰি পেলাই আমি তাক প্লেনত লৈ আহিম। ৰাতি মোক মাননীয় মুখ্যমন্ত্ৰীয়ে ফোন মাৰিছে, কৰি পেলাই মোক সুধিলে যে গোটেই কেছটো বুজিলে কি হৈছে কি নাই, মই তেওঁক গোটেইখিনি বুজাই পেলাই ক'লোঁ যে এনেকুৱা এনেকুৱা ঘটনা ঘটিছে, আৰু এতিয়া মই ক'লোঁ যে এটা চাৰ্টাৰ ফ্লাইট আপোনালোকে ঠিক কৰি দিয়ক, আমি তাক হয় মানে যদি পষ্টমৰ্টম নহয় 10টাতে ফ্ৰী হৈ যাম, আৰু যদি পষ্টমৰ্টম হয় তেনেহ'লে আমি 3টা বজাত, মানে সিহঁতেতো 12টাত বুলি কৈছে, গতিকে 3টা বজাত যদি প্লেনটো পাই যাওঁ আমি 3টা বজাত লৈ যাব পাৰোঁ, তেতিয়াহ'লে আমি গুৱাহাটীৰ টাইমত 5:30 মানত পাই গ'লোঁ হয়, তেনেকুৱা। চ' মোক ক'লে নহয় আমি চেষ্টা কৰি আছোঁ, হয়তো মই যিটো ভাবোঁ হয়তো সেইটো সময়ত, কাৰণ ছেটাৰডে ছানডে আছিলে, গতিকে বাকী কাউন্সিলেটৰ হেৰিবিলাকো বন্ধ আছিলে, সেই কাউন্সিলেটবিলাকো বন্ধ আছিল, গতিকে হয়তো সেইকাৰণে কাৰণ ফৰ্মেলিটিজ বহুত থাকে, যদি এটা ইণ্টাৰনেশ্যনেল প্লেন চাৰ্টাৰ্ড কৰি আনিব লাগে, তাৰ ফৰ্মেলিটিজ কিছু আগৰ পৰা কৰিব লগা হয়, গতিকে হয়তো এইটো নহ'ল। পিছদিনাখন মই গম পালোঁ যে নহয়, প্লেনিংটো এনেকুৱা হৈ গ'ল যে দিল্লীৰ পৰা লৈ যাব, যে দিল্লীলৈকে লৈ যাব আৰু দিল্লীৰ পৰা অনা হ'ব। গতিকে দিল্লীৰ পৰা যেতিয়া অনা হ'ব বুলি মোক ক'লে, তেনেকৈ মই বোলো অঁ আচ্ছা হয় নেকি তেনেকুৱা। তেতিয়া মই সুধিলোঁ যে মানে মই কি কৰিম এতিয়া, মই লগত যাম নে নাই, কাৰণ তেতিয়ালৈকে অলপ খুট খাট এইবিলাক কথা ওলাই আছে, সামাজিক মাধ্যমত বোলে কোনোবা লিখিছে, কোনোবা সাংবাদিকে লিখি আছিলে সামাজিক মাধ্যমত যে এজন টিভি স্বত্বাধিকাৰীও তাত আছিলে, তেওঁ এইটো প্ৰমাণ কৰিব বিচাৰিছিলে যে মই তাৰমানে 18 তাৰিখত যিটো পাৰ্টি হৈছিলে তাত জুবিনৰ, সেইটোৰো ভিডিঅ' মই পাই গ'লোঁ। মোৰ কপাল চাব, আপোনালোকে প্লেনত পাইছোঁ মই ঘূৰি আহোঁতে, সেই ভিডিঅ'টো পালোঁ মই, সেই ভিডিঅ'টো আজি আপোনালোকক দি দিম। চব ভিডিঅ' চাই লওক আপোনালোকে, যে মই কোনোবাটো ভিডিঅ'ত ক'ৰবাত আছোঁ নেকি, আৰু থকাৰ প্ৰমাণ সেইটো নালাগে, থকা প্ৰমাণটো মোৰ বৰ্ডিং পাছ, মোৰ ইমিগ্ৰেশ্যন, মোৰ টাইম লিখাই আছে ন, চব কেইটাত গৈ পাইছোঁ কি গৈছোঁ। গতিকে কোনোবাই সাজি পেলাই যদি মোক ফচাব বিচাৰি আছিলে, সেইটো কৰাটো ইমান সহজ নহয়, সেইটো মই চবকে কৈছোঁ। গতিকে সেইটো ইট ইজ নট, সেইটো পইণ্ট নহয় যে সেইটো। তাৰপিছত এলিগেশ্যনকেইটা কওঁ মই এতিয়া, এলিগেশ্যনকেইটা কৈ দি আছোঁ, এইটো কৈ দি আছোঁ মই এলিগেশ্যন। ইতিমধ্যে ইয়াত কি হৈছিলে, ইয়াত এটা নিউজ ওলাইছিলে আমাৰ ইয়াত, আমিতো নাজানো কি নিউজ ওলাই আছে কি নাই। এজন মানুহ, মই চিনিও নাপাওঁ কোন হয়, এজন লুইত কুমাৰ বৰ্মন বুলি এজন মানুহ, সেই লুইত কুমাৰ বৰ্মন বোলা মানুহজনে এটা কিবা ফেচবুকত পষ্ট কৰিলে, মানে তাৰ কিবা এটা নিউজ আমাৰ ডিজিটেলত পষ্ট হৈছিলে যে সি কোনোবা ACS অফিচাৰক এৰেষ্ট কৰিছে, মই সেইটোও নাজানো কোন ACSক এৰেষ্ট কৰিছে কি কৰিছে, আৰু সি কিবা পইচা লৈছিল বুলি লুইত কুমাৰ বৰ্মনে এনেকুৱা কিবা এটা নিউজ ওলাইছিলে। সেইটো নিউজ ওলোৱাৰ কাৰণে সি কি কৰিছে, সি এটা আমাৰ নিউজ দি দিছে যে 18 তাৰিখৰ পাৰ্টিটো টিভি চেনেলৰ মালিকে দিছিলে, ইয়ট স্পনচাৰ কৰি লৈ গৈছিলে, টিভি চেনেলৰ মালিকে লৈ গৈছিলে, সেনেকৈ কৰি পেলাই সি আৰম্ভ কৰিলে, সেইটো আৰম্ভ কৰিলে। সেইটো কৰাৰ পিছত মোক দুদিন পিছত মোক হেৰিয়ে ফোন কৰিলে, নৱনীল বৰুৱাই চিনি পায়, মোক ক'লে যে এইটো মস্ত ফাল্টু মানুহ হয়, ই এনেকৈ কৰিছিলে, মই তাক কৈ দিছোঁ হেৰি। মই বোলো নহয় ৰ'ব, আপুনি কৈ দিছে কিবা কৰিছে নহয়, সি কিবা প্ৰমাণ কৰিব পাৰিব নেকি, একো নাই। আৰু মই সেইদিনাখনে যেতিয়া সি পষ্ট কৰিছে মই কেছ দিছোঁ তাৰ ওপৰত, মই থানাত ৰিচিভ কৰি অনা সেইখনো আছে, আৰু সেই কেছটো মই এতিয়া পাৰ্চিউ কৰিমেই, কাৰণ কথাটো অলপমান কথাৰ পৰা সামাজিক মাধ্যমটো আজিকালি আমি চবেই জানো যে ছ'চিয়েল মিডিয়া হ'লেইটো যোনে যি পায় তাকে লিখি দিয়ে, ছ'চিয়েল মিডিয়াতটো বহুত কথা লিখিলে। গতিকে তাৰ অভিযোগ যিটো আছিলে 18 তাৰিখ, সেইটো প্ৰমাণ আপোনালোকক দি দিছোঁ যে মই 18 তাৰিখে মই গুৱাহাটীতে আছিলোঁ। 18 তাৰিখে সন্ধিয়া ইয়াৰ পৰা মই গৈছোঁ 8টা বজাৰ ফ্লাইটত, 7:55 ফ্লাইটত আমি ইয়াৰ পৰা কলকাতা গৈছোঁ, আৰু কলকাতাৰ পৰা ৰাতি 11:30 বজাৰ ফ্লাইটত আমি ছিংগাপুৰ গৈছোঁ। গতিকে তাৰ টিকেট, বৰ্ডিং পাছ, হেৰি চব আছে ইয়াত, গোটেইবিলাক দিলোঁ। ইতিমধ্যে এইটো প্ৰুভ হৈ গৈছে 18 তাৰিখটো নাই। 19 তাৰিখে ইয়টটো কোনে বুক কৰিছিলে সেইটো ওলালে অলৰেডি, ইহঁতে নিজেও একচেপ্ট কৰি আছে, যে এই ছিংগাপুৰ এছ'চিয়েশ্যনে এই তন্ময় বোলা মানুহজনে একচেপ্ট কৰিছে যে সি কৰিছে। আগতে অভিমন্যু বুলি ওলাইছিলে, পিছদিনাখন দুপৰীয়া সেই অভিমন্যু বোলা ল'ৰাটোকো মই ফাৰ্ষ্ট টাইম লগ পাইছোঁ,
সি আহি পেলাই তেতিয়া ক'লে নহয় দাদা মই কৰা নাছিলোঁ এইটো তন্ময় বোলা মানুহজনে বুক কৰিছিলে যা হওক মই কৈছিলোঁ তোমালোকে প্ৰথম কথা যাবই নালাগিছিলে তোমালোকে আগতে হেল্থ জানিব লাগিছিলে তেতিয়া ইহঁতৰো কথা আছিলে যে ই আগৰ পৰা আহিলে ঘূৰে ইয়াৰ লগত ঘূৰে মানে তাৰ লগত যায় আৰু এই এছ'চিয়েশ্যনে ভাবে আৰু তেনেকৈ আমি যে লৈ যাম বুলি সেনেকৈ লৈ গৈছোঁ আমি বুক কৰি পেলাই আমি চব হেৰি কৰিলোঁ ইতিমধ্যে মই সিদ্ধাৰ্থৰ পৰা মই সুধিছোঁ মই আজি আপোনালোকক এইটো ৰাজহুৱা কৰি দিছোঁ একদম মই সিদ্ধাৰ্থৰ পৰা সুধি আছিলোঁ যে জুবিনে কি কৰিছিলে ৰাতিপুৱা যেতিয়া তোমালোকে লৈ গৈছিলা তোমালোকে কি কৰিছিলে সিদ্ধাৰ্থে তেতিয়া সি ক'লে যে ব্ৰেকফাষ্ট খোৱা নাছিলে সি ৰাতিপুৱা ব্ৰেকফাষ্ট খোৱা নাছিলে ব্ৰেকফাষ্ট নাখাই পেলাই সদায় চবে আগে ওলায় সি লাষ্টত ওলায় কিন্তু এইবাৰ সি আগত ওলাইছিলে বাকীবিলাকে দেৰিকৈ আহিছে কাৰণ তাৰ ইণ্টাৰেষ্ট আছিলে যে যাবৰ কাৰণে কাৰণ সি সন্দীপন বুলি তাৰ কোনোবা ভায়েক আছিলে সেই ভায়েকক আৰু এই ছোৱালীজনী যে গৈছিলে অমৃত প্ৰভা সেই দুজন প্ৰথমবাৰৰ কাৰণে বিদেশ গৈছিলে ইহঁতক মানে অলপ দেখাব বিচাৰিছিল বোলে যিটো মই গম পালোঁ সি ক'লে তাৰপিছত মই তাক সুধিলোঁ যে নহয় তুমি মোক এটা বস্তু কোৱা যে সি ড্ৰিংক কি কৰিলে সেইটো কোৱা তেতিয়া সি মোক ক'লে যে সি প্ৰথম আহি হোটেলত গৈ পেলাই সি গৈছিলে বাৰটোত কিন্তু তাত খাব নাপালে তাত দিয়া নাই পিছত খালে কি খালে ইহঁতে লৈ গুচি গ'ল ইহঁতে লৈ গৈ পেলাই কি কৰিলে পাৰ্টিত আমি একোৱে নাজানো তাৰপিছত সেইটোতো তাত মই লৈ আনি পেলাই মই নিজৰ কাম চব কমপ্লিট কৰিলোঁ মই গভৰ্ণমেণ্টক জনালোঁ মই প্ৰশাসনক জনালোঁ মই চবকে জনাই দিছোঁ গতিকে প্ৰথম 18 তাৰিখৰ অভিযোগটো ক্লিয়াৰ 19 তাৰিখৰ অভিযোগ দিছিলে যে ইয়তটো মই বুক কৰা সেইটো প্ৰমাণ আনি দিয়ক কোনোবাই যদি এক চিকুটো প্ৰমাণ আনে যে টকাটো দিছোঁ পইচাটো দিছোঁ ফোন জানো মই নাম্বাৰ জানো কিবা জানো তেতিয়াও মোক আহি পেলাই যোনে ধৰে মোক ধৰিব পাৰে জুবিনৰ প্ৰতি মোৰ যিটো আৱেগ আছে চবৰে একে আৱেগ আছে মই জানো তাকো মই সিমানে মোৰ ভাই নিচিনা বাৰু 37 বছৰৰ ৰিলেশ্যন মোৰ জুবিনৰ লগত এদিন দুদিন নহয় কলেজত সি মোতকৈ 2 বছৰ জুনিয়ৰ আছিলে কলেজত মোতকৈ 2 বছৰ জুনিয়ৰ আৰু তাক মই তেতিয়াৰ পৰা চিনি পাওঁ যেতিয়া সিও জুবিন নাছিলে ময়ো সঞ্জীৱ নাৰায়ণ নাছিলোঁ তেতিয়া আমি তেতিয়াৰ পৰা জানো আৰু আপোনালোকে সুধিলে তাৰ পৰিয়ালৰ মানুহ সুধিলে গম পাব যে মই তাক খোৱাটো কেতিয়াও মই তাক এনকাৰেজ কৰা নাছিলোঁ মই তাক সদায় মানা কৰোঁ আৰু সেইকাৰণে হয়তো লাষ্ট কিমান দিনৰ পৰা আমি কেতিয়াও বহাও নাই এই বম্বেৰ কথা যিটো কৈছিলোঁ বম্বেটো আমি বহা নাছিলোঁ নবহিলোৱে ৰাতি নগ'লোৱে কিন্তু কি হ'ল যেতিয়া মই ইয়াতে ঘূৰি আহিলোঁ মোক মানা কৰা গ'ল যে মই তাত যাব নালাগে কিয় কাৰণ মানুহ উত্তেজিত হৈ আছে তাত গ'লে কিবা এটা গণ্ডগোল হ'ব তাত গ'লে মানুহে কথা নুশুনিব তোমাক ক্লেৰিফিকেশ্যন দিবলৈ সময় দিয়া নাযাব গতিকে সেইটো কণ্ট্ৰল কৰিবলৈ আমি নোৱাৰোঁ মই এভৰি ডে প্ৰত্যেক দিনাখন ফোন কৰিছোঁ প্ৰত্যেক দিনাখন ৰিকুৱেষ্ট কৰিছোঁ যে মোক যাব দিয়ক গৰিমাক সুধিলে মই গৰিমাকো ফোন কৰিছোঁ গৰিমাকো মই বাৰম্বাৰ কৈ আছোঁ যে গৰিমা আমি চব পৰিয়াল হয় মই আছোঁ তহঁতৰ লগত মোক যাব দিয়া নাই কিন্তু মই আহিম মই যেনেকৈ যাব লাগে মই যাম কিন্তু মোৰ কাৰণে দুখৰ কথা নহয় মই চলাওঁতে গৈছোঁ মই আছিলোঁ তাত মনে চোৰৰ নিচিনা লুকাই লৈ আছোঁ মই যাক মই উদ্ধাৰ কৰি আনিব চেষ্টা কৰিলোঁ মোক এনেকুৱা সাজি দিলে হা কি পলিটিকেল ষড়যন্ত্ৰ আছে কাৰ ষড়যন্ত্ৰ আছে মই নাজানো পাৰিব নেকি আপোনালোকে কওক মোৰ আৱেগ নাছিল নেকি তাক লৈ পেলাই চবকে সোধক তাৰ যিমান ফেন ক্লাব আছে তাক সোধক যেতিয়া যোৱাবাৰ যেতিয়া তাৰ চিজাৰ হৈছিল মোৰ হস্পিটেলত চিজাৰ মই চবকে বুজাইছিলোঁ যে তহঁতে চবেই কওঁ তাক খোৱাটো বন্ধ কৰা তাক সি খালে নাথাকিব গভৰ্ণমেণ্ট চৰকাৰী বহুত ডাঙৰ ডাঙৰ অফিচাৰকো মই কৈছিলোঁ যে ইয়াক খাব নিদিয়া ভাল ইয়াক আমি সংৰক্ষণ কৰি ৰাখিব লাগে কিন্তু কি বনাই দিলে যে মই যাব নোৱাৰোঁ মই গ'লে তাত গণ্ডগোল হ'ব মই গ'লে মানুহে মোক মাৰিব মই গ'লে মানুহে হেৰি কৰিব এইটো কথা হ'ল নেকি এতিয়া কি হ'ল মই নাযাওঁতে মানুহৰ ভাৱধাৰাটো তেনেকুৱা হৈ গ'ল যে কিবা আছিলে নেকি এতিয়া কেছ দিলে অখিল গগৈৰ পাৰ্টীয়ে কেছ দিলে অখিল গগৈৰ ভগ্নী অৰ্গেনাইজেশ্যনে কেছ দিছে বঙাইগাঁও দি কৈছে 17 তাৰিখে মই লৈ গৈছোঁ সেই অভিযোগটোতো এনেই মিছা মইতো আছোঁই ইয়াতে 17 তাৰিখে আছোঁ কেছটো উঠাব গৈছে বুলি কালি CM কৈছে যে কেছটো উঠাবলৈ গৈছে বোলে হয়তো উঠাব আজিকালি আমি কাকো কোৱাও নাই যে উঠাবলৈ কেছটো হয়তো উঠাব গৈছে হয়তো গম পাইছে যে এইটো কেছটো ৰং আজিকালি কেছ ৰং হ'লে ৰং কেছ দিলে কিন্তু ৰং ইনফৰ্মেশ্যন দিলে উল্টা কেছ হৈ যায় আজিকালি নিয়মটো তেনেকুৱা আজিকালি সেইটো কয় যে আপুনি ফল্ছ কেছ যদি দিছে আপোনাৰ ওপৰত কেছ হ'ব গতিকে সেইটো হ'ল হয়তো সেইকাৰণে উঠাব গৈছে আমিতো একো গম নাপাওঁ কালি যেতিয়া CM ক'লে আমি তেতিয়াহে গম পাইছোঁ এনেকুৱা কেছ হৈছে নেকি তেতিয়া মই ভাবি আছোঁ কি ঘটনা কি নহয় মোৰতো কাৰো লগত শত্ৰুতা নাই মই যোনদিনাখন বাহিৰত গৈ আছিলোঁ মোক অখিল গগৈয়ে ফোন মাৰি পেলাই মোক ৰিকুৱেষ্ট কৰিছিল যে এটা নিউজ এটা আছে আপুনি কৰি দিব নেকি মই ক'লোঁ যে চোৱা অখিল মই নাই গুৱাহাটীত মই এতিয়া বাহিৰত যাব ওলাইছোঁ তুমি কিবা নিউজ আছে তুমি প্ৰশান্ত ৰাজগুৰুৰ লগত কথা পাতি ল'বা তেওঁৰ লগত পাতা তেওঁ কৰিব পাৰিব আৰু সেই নিউজটো মোক মেছেজত অখিল গগৈ চব দিছে ৰাতি টাইম সেইবিলাক চব আছে মোৰ তাত
সেইখিনিও আছে মোৰ তাত মইতো মিডিয়া অকল মোৰতো বিজনেছটো মিডিয়া নহয় মইতো 10টা আৰু কাম কৰোঁ আপোনালোকে চবেই জানে কিমানটা কাম কৰোঁ গতিকে মই ক'লোঁ নিউজ ৰিলেটেড বস্তু যদি ৰাজগুৰুৰ লগত কথাটো পাতি ল'বা সিমানটো কৈ থৈ দিলোঁ এতিয়া কি ইণ্টেনশ্যন লৈ কিয় কেছ কৰিলে কি কাৰণত মোৰ ওপৰত কেছ কৰিছে মই এইবিলাক একো নাজানো বা তাৰ কি ইণ্টাৰেষ্ট আছিলে সেইটো মই নাজানো কাৰ কি ইণ্টাৰেষ্ট আছিলে সেইটো নাজানো দুটামান পৰ্টেলে এইবিলাক বস্তু আজি পৰ্টেলৰ কোনো ৰেগুলেশ্যন নাই কাৰণেহে এইটো কৰিব পাৰিছে যি পায় তাকে কৰিছে যি পায় তাকে লিখি আছে যি পায় তাকে নিউজ কৰিছে এতিয়া আপোনালোকে মোক আজি এটা মোৰ প্ৰশ্ন আছে আপোনালোকক গোটেই জাৰ্নেলিষ্ট আছে মই যদি ইয়াত জন্ম হৈ পেলাই 55 বছৰত মই যদি অসমীয়া হ'ব নোৱাৰিলোঁ 8,500 কৰ্মচাৰী ৰাখি পেলাই মই আজি অসমীয়া হ'ব নোৱাৰিলোঁ এটা ব্যৱসায় এটা বিজনেছ মোৰ অসমৰ বাহিৰত নাই বহুত অসমীয়া মানুহ আছে যোনে গৈ বাহিৰত বিজনেছ কৰি আছে মোৰতো এটাও নাই মইতো যি বিজনেছ হয় মই চবকে কোৱা নাই মই অসমত কৰিম মই এটা ফিল্ম চিটি বনাবলৈ ওলাইছিলোঁ যে ফিল্ম চিটি এই আজি 4 বছৰ আগতে বনাব ওলাইছিলোঁ নাপাওঁ পাৰ্মিশ্যন মোক মেঘালয় গভৰ্ণমেণ্টে অফাৰ দিছিলে যে আমাৰ এইফালে তুমি কৰি দিয়া ৰাস্তাৰ এইফালে মেঘালয় মই তথাপি ক'লোঁ নাই মই নকৰোঁ মই যি কাম কৰিম মই অসমতে কৰিম মই মোৰ শপত খাই থৈছোঁ মই যি বিজনেছ কৰোঁ নকৰোঁ মোক অসমে বহুত বস্তু দিলে অসমৰ ৰাইজে গতিকে মই যি কাম কৰোঁ মই অসমৰ ৰাইজৰ কাৰণে কৰিম এতিয়া চব বস্তু পইচাৰ কাৰণে নহয় এতিয়া কোনোবাই লিখিছে অনা অসমীয়া এই শব্দটো শুনিলে মোৰ গাটো জ্বলি যায় অনা অসমীয়া বুলি লিখে কোনোবাই মই আৰু কিমান প্ৰমাণ দিব লাগিব অসমীয়া হ'বলৈ 50খনৰ ওপৰত চিনেমা বনালোঁ গুৰুজনা মাধৱদেৱ শংকৰদেৱ চবৰ ওপৰত চিনেমা বনালোঁ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ওপৰত চিনেমা এইবিলাক চিনেমাত পইচা বনায় নেকি কোনো প্ৰফিট নহয় যেতিয়া মই চিনেমা বনাইছিলোঁ তেতিয়া এটা চিনেমাতো প্ৰফিট হোৱা নাছিলে এই 50খন চিনেমাৰ ভিতৰত মোৰ পইচা যদি ঘূৰি আহিছে 3খন চিনেমাত ঘূৰি আহিছে মাত্ৰ বাকী 47খনে লছতে গৈছে তথাপিতো মই এৰি দিয়া নাই চিনেমা বনোৱা নহয় বনাই থাকিম কিয় আমাৰ এই যিটো দায়িত্ব লৈছিলোঁ মই আজিৰ পৰা 15 বছৰ আগত সবেই যদি অনুৰাধা চিনেমা হলত যোন মানুহ আছিলে মই এনাউন্স কৰিছিলোঁ অনুৰাধাত মোৰ চিনেমা দুৱাৰখন যেতিয়া প্ৰিমিয়াৰ হৈছিল যে পইচা আহক নহওক মই আজিৰ পৰা ৰিস্ক লৈছোঁ যে মই চিনেমা বনাই থাকিম কিমান দিন অসমৰ মানুহে চিনেমা নাচাব এদিন হ'লেতো চাব সেইটো সময়ত অসমত বছৰটো 2টা চিনেমা হৈছিলে মাত্ৰ 2007, 8, 9 ৰেকৰ্ড ওলাই পেলাই আপোনালোকে চাওক কি চিনেমা হৈছিলে আৰু আজি কিমান চিনেমা হয় চাওক কিন্তু মইতো বেয়া সময়টো কৈ থাকিলোঁ আৰু সেইখিনি কৰাৰ পিছত মোক যদি কোনোবা অনা অসমীয়া কয় মই আজি চবৰ ৰাইজৰ পৰা বিচাৰিছোঁ যে অসমীয়াৰ ডেফিনেশ্যনটো মোক বুজাই দিয়ক মোক যে ইমান গালি দিছে সামাজিক মাধ্যমত ইমান বেয়া কথা লিখি দিছে একদম অনা অসমীয়া প্ৰথম চবতকৈ ডাঙৰ শব্দটোৱে হ'ল অনা অসমীয়া মই মাননীয় মুখ্যমন্ত্ৰীক এতিয়া সুধিব বিচাৰিছোঁ এই যে বাহিৰৰ পৰা এতিয়া আদানী আম্বানী ইয়াতে কাম কৰিবলৈ আপুনি মাতি আনিছে ইহঁতে অসমত পইচা ইনভেষ্টমেণ্ট কৰিব কেইদিনমান পিছত কি ইহঁতক অনা অসমীয়া বুলি ক'ব নেকি ইহঁতেতো এতিয়া ইনভেষ্টমেণ্ট কৰিবলৈ আহি আছে ইয়াত অসমত তেওঁ যেনেকুৱা চৰকাৰে যেনেকুৱা ডেভেলপমেণ্টটো চিন্তা কৰি আছে আমিও কৰি আছোঁ মোৰ স্পীচ এটা আজি জুলাই মাহত মই আমেৰিকা গৈছিলোঁ চিকাগো সেইটো মই নিজৰ পইচাত গৈছিলোঁ মনত ৰাখিব আপোনালোকক আকৌ কওঁ মই কাৰো পইচা দি টিকেট নলওঁ কাৰো পইচাত হেৰি নাযাওঁ মোক আছাম কনভেনশ্যনে মাতিছিল তাত মই চিকাগোত গৈ মই স্পীচ দিছিলোঁ সেই স্পীচটো কেতিয়াবা আপোনালোকে চাই ল'ব মই তাত প্ৰবাসী অসমীয়াক মই কৈছিলোঁ যে আপোনালোকে অসমলৈ ঘূৰি আহক আমি এটা নতুন অসম বনাই আছোঁ এটা নতুন অসমৰ আমি প্ৰচেষ্টা চলাই আছোঁ আৰু আগৰ নিচিনা অসম নাই সেইটো চাওক মই যদি মাতি আনি আছোঁ ইয়াত আৰু মোকে যদি এতিয়া কয় এতিয়া তাৰ ইয়াৰ আনচাৰ কোনে দিব মোক তাৰমানে মই ইমানখিনি কৰি 55 বছৰ থাকিও ইয়াত জন্ম হৈ মই অসমীয়া হ'ব নোৱাৰিলোঁ আচল কথাটো হ'ল এইটোৱে গতিকে কিছুমানে যি পায় তাকে লিখি দিয়ে কিছুমানে প্ৰচেষ্টা কৰে এইটো কিন্তু কথাটো সেইটো নহয় কথাটো মোৰ এই ইনভেষ্টিগেশ্যন যিটো হ'ব মই চব ৰেডি আছোঁ মইতো পুলিচক এতিয়া কোনোবাই লিখিছে বুলি গম পাওঁ যে পুলিচে আহি পেলাই কেনেকৈ হেৰি দিছে লৈ যাওক মইতো ৰেডি আছোঁ মোক নিব নালাগে মই নিজে গুচি যাম এতিয়া মই নিজে যাম এনেকুৱা থাকাতকেতো নিজে জেলত যাই পেলাই বহি থকা ভাল নহয় যদি কিবা ক্ৰাইম কৰিছোঁ সেনেকুৱাতো নহয় চ' এনেকুৱা সাংবাদিক কিছুমান আছে ইহঁতে এটা ক্ৰিয়েট কৰিব বিচাৰিছিলে এনেকুৱা ইহঁতে ক্ৰিয়েট কৰিব বিচাৰে এনেকুৱা যে এই মানুহজন ভিলেন ইয়াক অলপ ভিলেনটো বনাই দিয়া গতিকে আজি সেইটোৱে পজিশ্যন হৈছে মোৰ কি দুখ আছে নে মই তাত আছোঁ নে মই শ্যাম কানুৰ পাৰ্টনাৰ হয় নে মই তাত প্ৰগ্ৰামটো পাতিছোঁ নে মই জুবিনৰ তাৰমানে কি মই খবৰটো পাই পেলাই জুবিনক এৰি পলাই যাব লাগিছিল নেকি যে নহয় জুবিনৰ এনেকুৱা হ'ল মই তাক হস্পিটেললৈকে নিব নালাগিছিল নেকি মোৰ ভুল লাইফত সেইটোৱে হ'ল নেকি মই যে হস্পিটেললৈকে লৈ গ'লোঁ তাক আৰু মই আপোনালোকক কওঁ যদি নগ'লো হয় তাত ইহঁতে হস্পিটেললৈকে লৈও নগ'লে কাৰণ ইহঁতে তাতে হেৰি কৰিছে পুলিচে যাবই দিয়া নাই পুলিচে নিজৰ ইনভেষ্টিগেশ্যনত লাগি আছে সেইকাৰণেতো বাকী কেইজনক দিয়া নাই গতিকে যি লাষ্ট প্ৰচেষ্টা এটা আছিলে লাষ্ট চেষ্টাটো আমি কৰিলোঁ সেই ভিডিঅ'বিলাক ফটোবিলাক আপোনালোকক এতিয়া আমি চব দি দিম আপোনালোকক এইবোৰ বস্তু ৰাজহুৱা কৰা বস্তু নাছিল কাৰণে দিয়া নাছিলোঁ এতিয়াতো দিবলৈ বাধ্য হৈ গৈছোঁ নহ'লে মোৰ ওপৰতে ডাউট হৈ গৈছে মানুহৰ
বা একচাম মানুহে চেষ্টা কৰিছে কিন্তু মই এইটো ক্ৰেডিট কৰিবলৈ আমিতো থাকিব পৰা নাই নহয় আৰু ইয়াৰ পিছত আপোনালোকৰ যদি কিবা কথা থাকে যাৰ যি কথা থাকে মই প্ৰত্যেকটা মানুহৰ কথা উত্তৰ দিবলৈ ৰেডি আছোঁ আৰু মই যিটো প্ৰথম কথা ক'লোঁ এটা কথা যদি আপোনালোকে মই কোৱা কথাত এটা কথা যদি আপোনালোকে আজি প্ৰেছ ৰিলিজটো দিছোঁ উইথ অল এভিডেঞ্চ দিছোঁ আপোনাৰ টিকেট বৰ্ডিং পাছ টাইম ক'ত গৈছিলোঁ কি গৈছিলোঁ কাৰ কল ৰেকৰ্ডবিলাকো যদি লাগে মই চব গোটেই কল ৰেকৰ্ডবিলাকো দি দিম আপোনালোকক মই ক'ত আছিলোঁ কি কৰিলোঁ খালি এটাই কওঁ মই অসমৰ ৰাইজে যিটো ভাবি আছে যে মই কিয় ওলাই অহা নাই মোক মানা কৰা হৈছিলে মই সেইকাৰণে যোৱা নাই মই গৈছোঁ জুবিনৰ ফুনেৰেল যেতিয়া জ্বলাই আছিলে জুবিনৰ তাৰ আগতে গৈছোঁ মই গৈ তাৰ পৰাও খনাপুৰৰ পৰাও ঘূৰি আহিছোঁ কিন্তু কি কৰিব মোক যদি আৰক্ষীয়ে মানা কৰে নাই নোৱাৰা যাবলৈ যে আমি ৰিস্ক নলওঁ তোমাৰ কাৰণ ইয়াত কিবা সেইটো হয় ঠিক আছে উত্তেজিত হৈছে ইনভেষ্টিগেশ্যন কৰোঁ আমি বিচাৰি আছোঁ যে ইনভেষ্টিগেশ্যন হওক মই বিচাৰোঁ তদন্ত হওক ইয়াত যদি কাৰোবাৰ কনস্পিৰেচি আছে তাক জেলত ভৰাওক তাক যি কৰে কৰক ইয়াত যদি কাৰোবাৰ কনস্পিৰেচি নহয় ওলাই যদি কাৰোবাৰ মানে কেজুৱেল বিহেভিয়াৰ আছিল বা যাৰ নেগলিজেঞ্চ আছিলে যোনে দায়িত্ব ল'ব লাগিছিলে সেই দায়িত্ব যদি লোৱা নাছিলে তাৰ ওপৰতো একশ্যন হওক একশ্যন লওক তাত সেইটোত ময়ো ছাপোৰ্ট কৰিম মই হেৰুৱা নাই মইতো জুবিনক হেৰালোঁ আৰু জুবিনৰ নিচিনা মানুহ নাই মই আজি আপোনালোকক আৰু এটা কথা কৈ দিওঁ লাষ্ট জুবিনৰ কথা মই নক'লে নহ'ব দাদা এইটো আজি মই কওঁ এইটো প্ৰসংগত নহয় 2003 বা 2004 কথা হ'ব ষ্টেডিয়ামত এটা প্ৰগ্ৰাম পাতিছিলোঁ আমি আৰু তাতে সেই কুণাল গাঞ্জাৱালা বুলি এটা গায়ক আহিছিলে সেই কুণাল গাঞ্জাৱালা আহোঁতে তাৰ মেনেজাৰজনে আহি পেলাই মোক ক'লে জুবিনে আগে গান গালে তাৰপিছত কুণাল গাঞ্জাৱালাই গাব সি আহি পেলাই মেনেজাৰটোৱে মোক ক'লে যে এই আৰ্টিষ্টটো মোক ঠিক কৰি দিয়ক এই আৰ্টিষ্ট हमको ঠিক करके दीजिए মই বোলো কিয় কৈছে নাই আমি সাইন কৰিম সোনি বুলি এটা বিৰাট ডাঙৰ কোম্পানী তেতিয়া গান গোৱা সি ক'লে মই हम लोग इसको 90 लाख देगा क्या गाना गाता है ये মানে কুণাল গাঞ্জাৱালা মেনেজাৰে কৈছে যে কুণাল গাঞ্জাৱালা कुछ भी नहीं है 90 লাখ 2003 নে 4 তেতিয়া জুবিনক দিম বুলি ক'লে মই জুবিনক ষ্টেজৰ পৰা নামি অহাৰ পিছত জুবিনক বুজালো জুবিন তুমি এইটো লৈ লোৱা লৈ পেলাই লোৱা তুমি এই 90 লাখ টকা পাই আছা তোমাক এই 2004 90 লাখ টকা মানে আজি 90 কোটি হ'ব মই তেতিয়া তাক ল'বলৈ ক'লো যে লোৱা তুমি সি মোক ক'লে নাই মই নলওঁ বোলে কিয় নলওঁ মোৰ এনকে প্ৰডাকশ্যনৰ লগত মোৰ এগ্ৰিমেণ্ট কৰা আছে মই লো আচ্ছা ঠিক আছে ইমান বছৰৰ মূৰত সি এই বছৰত মোক ক'লে যে মই তোমাক মিছা কথা কৈছিলোঁ মোৰ কোনো ধৰণৰ এগ্ৰিমেণ্টে নাছিলে এনকে প্ৰডাকশ্যনৰ সেই তাৰ পিছত এটা মানুহৰ প্ৰতি মৰম সেই ৰেচপেক্ট বাঢ়ি যাব নাই সেইবাবে ইমান মৰম ৰেচপেক্ট বাঢ়ি গ'ল চবেই মোক কয় যে তুমি কি হৈ গৈছে তুমি যে অকস্মাত জুবিন ইমান হেৰি হৈ গ'লা মোলে সেই ল'ৰাটো এনেকুৱা আছিলে যে সি কথা দিয়াৰ কাৰণে তাৰ জুবান দিয়াৰ কাৰণে সি মানুহৰ লগত এগ্ৰিমেণ্ট ইমান টকা অফাৰ পোৱাৰ পিছত সি কিন্তু হেৰি নকৰিলে আৰু আজি সি মোক ক'লে যে সি তাৰ বোলে কোনো এগ্ৰিমেণ্টে নাছিলে গতিকে তাৰ সেই আছিলে জুবিন গাৰ্গ সেই আছিল তাৰ অন্তৰ আৰু মোৰ লগতো পৰিয়ালৰ নিচিনা আছিলে মোৰ ঘৰত পূজা দুৰ্গা পূজা পাতো মোৰ ঘৰত পূজাত প্ৰত্যেকবাৰেই আহে প্ৰায় প্ৰত্যেকবাৰ আহে গতিকে ইয়াতকৈ দুখৰ কথা আৰু মোৰ কাৰণে কিবা থাকিব পাৰে নেকি আজি গতিকে মই আপোনালোকৰ দ্বাৰা চবকে অনুৰোধ জনাইছোঁ মই যিমান তদন্ত কৰে চৰকাৰে তদন্ত কৰক CID নহয় CBI ED চবৰ কৰক মই চবৰ লগতে কোঅপাৰেট কৰিম আৰু মই বিচাৰিছোঁ শাস্তি হওক যদি কিবা কনস্পিৰেচি হৈছে তেতিয়াতো শাস্তি হ'বই লাগিব আৰু যদি আমিওতো তেনেকৈ চকু মেলি চাই আছোঁ আমিতো একো লুকাই থকা নাই আৰু যদি নাই বোলে নেগলিজেঞ্চ হৈছে নেগলিজেঞ্চৰো পানিছমেণ্ট হওক কাৰণ আমিতো ইমান ডাঙৰ সম্পদ এটা হেৰুৱাই গ'লোঁ সেইটোতো আৰু ঘূৰাই আনিব নোৱাৰোঁ সেইটো গতিকে সেইখিনিয়ে মোৰ ক'ব লগা মই খালি এটা লাইনে ক'ম যে এই প্ৰেছ মিটখন দিয়াৰ কাৰণটো অকল এটাই আছিলে যে আমাৰ ওপৰত যোনখিনি এলিগেশ্যন মোৰ দেউতাৰ ওপৰত যোনখিনি এলিগেশ্যনছ ছ'চিয়েল মিডিয়াত স্পেচিয়েলি চাৰ্কুলেট হৈ আছে মই নাভাবোঁ যে অসমৰ জনতাই তেওঁৰ ওপৰত এলিগেশ্যন লগাইছে কিন্তু ছ'চিয়েল মিডিয়া আজিকালি যিহেতু আমাৰ এটা কোৰ্ট নিচিনা হৈ গৈছে তাৰে এলিগেশ্যনছখিনি আমি ক্লেৰিফাই কৰিব বিচাৰিছিলোঁ ইয়াত আমাৰ বেলেগ কোনো আৰু উদ্দেশ্য নাই এটাই আছে যে লাষ্ট 4 দিন আমি একেলগে ঘূৰি আহি পাইছোঁ জুবিন দা অহা দিনাখন কিছু কাৰণৰ কাৰণে আমাক ৰখোৱাৰ কাৰণে আমি জুবিন দাক চাব নাপালোঁ সেই চাব নোপোৱাৰ দুখ সেই চাব নোপোৱাৰ গিল্ট আমাৰ লগত গোটেই লাইফ থাকিব কাৰণ মই লাষ্ট 5 বছৰৰ পৰা জুবিন দাৰ লগত কাম কৰিছোঁ এটা ফোন কলত জুবিন দা আহে কিন্তু আজি মই নগ'লোঁ যিকোনো কাৰণত মোক যি কোৱা হ'ল যি ল এণ্ড অৰ্ডাৰ মেইনটেইন কৰিব দিয়া হ'ল আমি কৰিলোঁ কিন্তু এতিয়া আমি বিচাৰোঁ যে আমাক জুবিন দাৰ
পৰিয়ালক এটলিষ্ট লগ কৰিবলৈ এলাউ কৰে আমি যেন জুবিনদাৰ এই ইনভেষ্টিগেশ্যনত আমি যি যোগদান দিব পাৰোঁ আমি দিম আৰু আমি পৰিয়ালক লগ কৰিব বিচাৰিছোঁ আমি জুবিনদাৰ কাৰণে থাকিব বিচাৰিছোঁ কাৰণ তেওঁ প্ৰাগৰ লগত ফাৰ্ষ্ট ডেৰ পৰা আছে মোৰ লগত লাষ্ট 5 বছৰৰ পৰা মদ নোখোৱাকৈ মই আজি আপোনালোকক ক'ম যোৰহাট হওক গুৱাহাটী হওক ৰাতি 10টা বজাতো তেওঁ যদি শ্ব' ষ্টেজত উঠিব ৰাতি 10টা বজালৈ মদ নোখোৱাকৈ থাকে কিয় কাৰণ তেওঁ মোক কয় তই চিন্তা নকৰিবি নেনা মই তোৰ কাৰণে আছোঁ সেই মানুহজনৰ তাত যাবলৈ নিদিলে আমাক যাক যিকোনো কাৰণ হওক আমি ক্ৰিমিনেলছ নহয় মোৰ দেউতা ক্ৰিমিনেল নহয় কিন্তু আমি যে যাব নাপালোঁ সেই দুখটো লাইফ লং আমাৰ লগত থাকি যাব এই প্ৰেছ মিটখনৰ জৰিয়তে আমি অকল সেইটোৱে বিচাৰোঁ যে আমাক প্লিজ যাব দিয়ক এতিয়া আমি ওলাই আহিছোঁ আপোনাক যি ছাপৰ্ট লাগে আমি দিবলৈ ৰেডি আছোঁ তেওঁ দিবলৈ ৰেডি আছে এতিয়া আমাৰ পৰিয়ালটোৱে যেন জুবিনদাৰ পৰিয়ালক লগ কৰিবলৈ আমাক প্লিজ এলাউ কৰক সেইটোৱে বিচাৰোঁ থ্যাংক ইউ এতিয়া কোৱেশ্যন ল'ব পাৰিব মানে আপোনালোকে ছিংগাপুৰৰ পৰা গুৱাহাটী কেতিয়া পালেহে যোনদিনাখন বডি আহিছিলে মই বডিৰ লগত অহা নাই কিন্তু নেক্সট মানে ড্ৰুক এয়াৰৱেজৰ যোনদিনাখন ফ্লাইট আছিলে সেইদিনাখনে আহিছোঁ মই ছেইম ডে মানে মই যেতিয়া আহি পাইছোঁ তেতিয়া বডিটো জুবিনৰ বডিটো হেৰিৰ পৰা কাহিলীপাৰৰ পৰা সৰু সজাইলৈকে লৈ যোৱা হৈছিলে আপোনালোকৰ এডমিনিষ্ট্ৰেশ্যন বা পুলিচৰ ফালৰ পৰা আপোনালোকক মানা কৰিছিলে আমাৰ প্ৰশাসনৰ ফালৰ পৰা অকল প্ৰশাসন আৰু এডমিনিষ্ট্ৰেশ্যন আৰু পুলিচৰ ফালৰ পৰাই নকওঁ মই ইহঁতেতো মানা কৰিছেই আমাক লগতে আমাৰ শুভাকাংক্ষী কিছুমান আছিলে ইহঁতেও আমাক মানা কৰিছিলে যে যিহেতু চিটুৱেশ্যনটো এনেকুৱা হৈছে আপোনালোকে চবেই জানে যে পৰিস্থিতিটো কি আছিলে আনকি আপোনালোকক মই আজিও কওঁ আজিও এই প্ৰেছ কনফাৰেন্সটো ইয়াত হোৱা কথা নাছিলে আপোনালোকে হয়তো গম পাইছে এই প্ৰেছ কনফাৰেন্সটো হোৱা কথা আছিলে প্ৰেছ ক্লাবত কিন্তু আমাক আজি পাৰ্মিশ্যনটো দিয়া নগ'ল কিন্তু এই বস্তুটো লৈ পেলাই আমি আৰু 1 মিনিটো আমি জীয়াই থাকিব নোৱাৰোঁ নহয় তেনেকৈ থাকিব নোৱাৰোঁ আমি and you have been a scapegoat of political controversy. not necessarily political but it's a conspiracy It's a conspiracy. Political নহ'ব পাৰে মই ক'বলৈ যোৱা নাই যে এইটো পলিটিকেল কনস্পিৰেচি বাট ইট ইজ এ কনস্পিৰেচি কাৰণ যিজন মানুহ তাত আছোঁ মই তাক লৈ হস্পিটেল লৈ গৈছোঁ মই চব কৰিছোঁ তাৰপিছত মই ইয়াত চবকে জনাই আছোঁ গৰিমাক আনকি মই কথা পাতিছোঁ গৰিমাক লৈ গৰিমাই চিঞৰি আছে তাক উঠা সেইখিনি পৰ্যন্ত কৰিছে চব কথা কৈছোঁ তাৰপিছত যেতিয়া মোক আহিবলৈ মানা কৰা গ'ল ঠিক আছে তেখেতসকলৰো চিন্তা আছিলে তেখেতসকলে ভাবিছে মোৰ কিবা হ'ব কিন্তু কনস্পিৰেচি এটাটো হৈছে যে এতিয়া এনেকুৱা হৈ গ'ল যে কোনোবা এটাই ফেচবুকত বা হেৰিত পষ্ট কৰাৰ কাৰণে এনেকুৱা হৈ গ'ল যে মানে 17 তাৰিখে মই গৈছোঁ অমুকে কেছ দি দিলে তো মই গৈছোঁ এনেকুৱা টাইপত হৈ গ'ল আপুনি ভাৰতীয় সমাজ একবাজি 10 দহত আপুনি ভাত খাই আছিলে সেইখিনি সময়ত আপুনি ফোন কলটো পালে আপোনাৰ হোটেলৰ পৰা আপুনি ইয়তত জাহাজঘাটত যাবৰ কাৰণে কিমান সময়ৰ প্ৰয়োজন হৈছিল আৰু তাৰপাছত সেই জাহাজঘাটৰ পৰা জুবিন গাৰ্গক হস্পিটেল লৈ যোৱা সময়ত কিমান সময়ৰ প্ৰয়োজন হৈছিল এই 20 মিনিটমান লাগিছিলে মোৰ তাত যাওঁতে জাহাজঘাটলৈ মানে হোটেলটোৰ পৰা য'ত খাই আছিলোঁ আমি তাৰ পৰা 20 মিনিটমান লাগিলে আমাৰ তাত যাওঁতে 15-20 মিনিট আৰু 15-20 মিনিটে হ'ব 20 মিনিট তাত ট্ৰেফিক জাম নাথাকে ক'তো খালি ছিংগাপুৰত কি হয় ৰেড লাইট বহুত থাকে অনবৰত ৰেড লাইট চ' সিমান টাইমে লাগিলে আমাৰ তাত আৰু তাত গৈ পাই পেলাই যেতিয়া লেণ্ড কৰি মানে গৈ পাইছোঁ মই নামি পেলাই টেক্সিত যিহেতু পইচাটো নলয় তেতিয়া মই টেক্সিৱালাক ক'লোঁ তই ইউ কিপ দিছ পাৰ্চন মানে মৃগাংকক ৰাখি দিব দিলোঁ ইউ কিপ দিছ পাৰ্চন মই দৌৰিলোঁ কাৰণ মই এক্সাইটেড হৈ আছোঁ পাগল হৈ আছোঁ আৰু মই যেতিয়া দৌৰি সোমাবলৈ গ'লোঁ তাত প্ৰথমতে সোমাব দিয়া নাছিলে মই কৈছোঁ কথাটো আৰু তাৰপিছত যেতিয়া সোমালোঁ ফাইনেলি তাত গৈ মই বহুত চিঞৰ বাখৰ কৰিলোঁ চিঞৰ বাখৰ কৰাৰ পিছত প্ৰথমতে পুলিচে মোকো গালি দিলে যে হু আৰ ইউ টু চাউট মানে এনেকুৱা ইহঁতৰ কথা কিন্তু মই যেতিয়া ক'লোঁ ইহঁতেও ক'লে যে নহয় ইজ আ ব্ৰাদাৰ এল্ডাৰ ব্ৰাদাৰ বুলি ক'লে তেতিয়া ইহঁতে শান্ত হৈ গ'ল আৰু তাৰপিছত ইহঁতে আমাক যেতিয়া মানে দিলে 10 মিনিটমানৰ কথা এইটো আৰু 10 মিনিটৰ ভিতৰত কাৰণ মই তেতিয়া 10 মিনিটমান গালি দিলোঁ ইহঁতকো মানে ই কান্দি আছে হেৰি তাৰপিছত লৈ ক'লোঁ যে টেক ইন টু দ্য হস্পিটেল ৱাই আৰ ইউ অল ডুইং ইট হিয়াৰ মানে ইয়টখনতে দি আছে ইয়টখনত নকৰি পেলাই সেইবিলাকতো কোষ্ট গাৰ্ড তেনেকুৱা মেডিক্স হয় মানে মেডিক্সবিলাক ক'লে আপোনালোকে বুজি পাব চাগে মেডিক্স হয় মানে ডক্টৰ্ছ নহয় ন হেৰি চ' বোলে ইয়াত কিয় কৰিছে টেক ইম দেৰ ইন দ্য হস্পিটেল চ' তেতিয়া তাক উঠালে সিহঁতে ষ্ট্ৰেচাৰত লৈ পেলাই সিহঁতে এম্বুলেঞ্চত আনিলে আৰু এই এম্বুলেঞ্চত যেতিয়া দিছে এম্বুলেঞ্চত দি পেলাই তাক আকৌ পাম্প কৰিছে সেই তাৰ ফটোগ্ৰাফ আছে আৰু দিছে গোটেই আপোনালোকক দিয়া হৈছে এতিয়া চব সেইটো কৰা হৈছে তাক দিয়া হ'ল আৰু তাৰপিছত তাক হস্পিটেল লৈ যোৱা হ'ল চ' আমি আকৌ তাৰ পৰা হস্পিটেলটো পাওঁতে আমাৰ ছেইম 15-20 মিনিটমান আমাৰ লাগিল চ' আমাৰ যদি 20 মিনিট লাগিছে তাৰ চাগে 7 মিনিট 6 মিনিট 5 মিনিট লাগিব বিকজ মই যে ক'লোঁ আপোনালোকৰ ট্ৰেফিক নাথাকে কিন্তু ৰেড লাইট ৰখি থাকিব লাগে আৰু এম্বুলেঞ্চে ৰখিব নালাগে এম্বুলেঞ্চটো চিধা যায় আপুনি ছিংগাপুৰ পাইছিলে জুবিন গাৰ্গৰ লগত যোগাযোগ কৰিছিল নাই
মই কথা পাতিবলৈ চান্স পোৱা নাই নহয় মই আপোনালোকক ক'লোঁ মই গৈ পাইছোঁ ৰাতিপুৱা 6:30 লেণ্ড কৰিছোঁ লেণ্ড কৰি 6:30 মই গৈ পেলাই চেক ইন কৰিছোঁ চেক ইন কৰি পেলাই মই ৰুমটো পাইছোঁ আমি ৰুমটো পাই আমি শুই থাকিলোঁ দুটাই ৰুমটো পাই কাৰণ টোপনি ক্ষতি যেতিয়া ৰাতি হয় তেতিয়াতো আৰু হেৰি নহয় সোমাই মই শুই থাকিলোঁ গতিকে ময়ো শুই থাকিলোঁ সিও শুই থাকিলে মৃগাংকও শুই থাকিলে আমি দুটা একেটা ৰুমতে শুই থাকিলোঁ এটা ৰুম কাৰণ ৰুম নাই ৰুম নিদিয়ে এটা ৰুম দিলে আমি সেইটো ৰুমত গৈ শুই থাকিলোঁ 3টা বজাত যেতিয়া আমাৰ ভোক মানে তাৰে সময় 3টা বজাত যেতিয়া আমাৰ ভোক লাগিলে ভোক লগাৰ সময়ত আমি ওলাই আহিলোঁ ওলাই আহি পেলাই আমি এই ভাত খাবলৈ মই যিটো এনেকুৱাকে কৈছে যে জুবিনৰ মৃত্যুৰ পাছত যিসকল আমাৰ অসমীয়া আপোনালোক আছিলে আপোনালোকে এখন মিটিং পাতি সকলোৰে এক কথা হ'ব লাগিব এটা আলোচনা নাই মই কাৰোৰ লগত কথা পতা নাই নাম্বাৰ 1 কোনোবাই সেনেকা দেখাই দিয়ক এই ছ'চিয়েল মিডিয়াততো ইমান বস্তু ওলাই আছে ছ'চিয়েল মিডিয়াত মোৰ মুম্বাইৰ ফটো 7 তাৰিখত যিটো আমি ব্ৰেকফাষ্ট খাই আছোঁ মই জুবিন আৰু দেৱজিৎ ভূঞা সেইটো ফটো দেখাই দিছে যে এইটো হেৰি ফটো বুলি ছ'চিয়েল মিডিয়াতো চবে সেইটো কৰি আছে ন মই আপোনাক ষড়যন্ত্ৰ চলি আছে বুলি কিয় কৈছোঁ একাংশ মানুহে ষড়যন্ত্ৰ এটা কৰি আছে সেইকাৰণে কৈছে এনেকা এটা হেৰি দেখাই দিয়ক য'ত কথা হৈছে যে আমি চব একে কথা ক'ব লাগিব আৰু হেৰি ক'ব লাগিব মোক ক'ৰবাত দেখাই দিয়ক যে মই ক'ৰবাত থিয় হৈ পেলাই কথা পাতি আছোঁ মোক এটা হেৰি দেখাই দিয়ক ডিলিট কিয় কৰিছোঁ মই যিটো ইনষ্টাগ্ৰামত পষ্ট কৰিছিলোঁ তাত মানুহ দেখা পাইছোঁ বেয়া বেয়া কথা লিখা আৰম্ভ কৰিছে গালি দিয়া আৰম্ভ কৰিছে আৰু মই আপোনালোকক আগতেও কৈছোঁ যে মোক অনা অসমীয়া বুলি ক'লে মোৰ তেজ গৰম হৈ যায় মোৰ তেজ ৰঙা হৈ যায় যে মোক অনা অসমীয়া নক'ব চবকে কওঁ চবকে অনুৰোধ কৰোঁ মোক অনা অসমীয়া নক'ব আৰু যদি অনা অসমীয়া কয় মোক অসমীয়াৰ হেৰিটো বুজাই দিয়ক সেইটোৱে কথা আছিলে গতিকে সেনেকুৱা কেতিয়াও হোৱা নাই কথাও হোৱা নাই পিছদিনাখন মই ভেন্যুতে যোৱা নাই মই আপোনালোকক ক'ত নৰ্থ ইষ্ট ফেষ্টিভেল হৈ আছে ক'ত প্ৰগ্ৰাম হৈছে আমি একোৱেই নাজানো আৰু জুবিনৰ লগতো কোনো ধৰণৰ কথা নাই তাৰ কল ৰেকৰ্ড তাৰ চাই লওক জুবিনৰ কল ৰেকৰ্ড চাই লওক জুবিনৰ মোবাইলটো ওলাই লওক তেতিয়া গম পাই যাব আপোনালোকে নাৰী মুক্তিৰ যিটো আপোনাক গোচৰ দিছে সেইটোৰ লগত ৰাজনৈতিক কিবা এটা কথা কৈছে নাই এইবিলাক আমি গোচৰবিলাক এতিয়ালৈকে দেখাই নাই কিনো এফআইআৰ চিফ মিনিষ্টাৰৰ প্ৰেছ কনফাৰেন্সৰ পৰা গম পাইছো যে এফআইআৰ খন লজ সেইটো চিফ মিনিষ্টাৰে কওঁতেহে গম পাইছোঁ শেষ মুহূৰ্তত তাত আছিলে হয় একদম শেষ সময়ত পাইছিলে হয় আপোনাৰ কিবা জুবিনৰ মৃত্যুটো ষড়যন্ত্ৰ হোৱা কিবা আপোনাৰ তেনেকুৱা অনুমান কিবা থাকিব পাৰে নেকি চাওক মই ষড়যন্ত্ৰ বুলি ক'ব নোৱাৰোঁ আৰু মই এটা কথা কৈছোঁ ষড়যন্ত্ৰ হ'লেতো পানিছমেণ্ট কেপিটেল পানিছমেণ্ট হ'ব লাগিব মই কওঁ যদি ষড়যন্ত্ৰ হৈছে তো কেপিটেল পানিছমেণ্ট দিয়ক হয় নহয় আৰু যদি হেৰি নহয় যদি নেগলিজেঞ্চ হৈছে নেগলিজেঞ্চতো পানিছমেণ্ট হ'ব লাগে ন আমিতো ক'লে দুটাৰে ইনভেষ্টিগেশ্যন হওক আৰু মইতো কৈ আছোঁ ইনভেষ্টিগেশ্যন মই আজি মাননীয় মুখ্যমন্ত্ৰীক ডিমাণ্ড দি আছোঁ অকল CID নহয় আপুনি CBI চবকে দিয়ক এইটো ইনভেষ্টিগেশ্যন চবকে দিয়ক এইটো ইনভেষ্টিগেশ্যন কাৰণ আমাৰ বহুত ডাঙৰ সম্পদ এটা আছিলে সি আৰু তাৰ লগত আমাৰ বহুত আৱেগ জড়িত হৈ আছে আৰু তাৰ লগত মোৰ ৰিলেশ্যন আজি নহয় মই আপোনাক কৈছোঁ যেতিয়া সি জুবিন নাছিল তেতিয়া আৰু মই সঞ্জীৱ নাৰায়ণ নাছিল তেতিয়াৰ পৰা আমাৰ ৰিলেশ্যন খবৰ আছিল আপোনাৰ তাত জুবিনৰ স্বাস্থ্য সকলো প্ৰকাৰ খবৰ আছিল আপোনাৰ হস্পিটেলত চিকিৎসা কৰাইছিল যদি ইমানখিনি জনাৰ পাছতো যেতিয়া তেওঁ সাগৰলৈ লৈ যোৱা হৈছে আপুনি নাভাবেনে যে সিদ্ধাৰ্থ শৰ্মা বা আন কোনোবা সম্পূৰ্ণলৈ নেগলিজেন্সি আছে ডেফিনেটলি ভাবোঁ মই সেইকাৰণে সেই পষ্টটো কৰিছিলোঁ মই পষ্টটো এতিয়াও আছে চাগে মই পষ্ট কৰিছিলোঁ যে মই যদি থাকিলোঁ হয় তাত মই তাক চুইমিং পুলতে যাব নিদিলোঁ হয় সাগৰত যোৱাটোতো বহুত দূৰৰ কথা সেইটোতো মই কয় নাই ন সেইটোতো মই কেতিয়াও নিদিলোঁ হয় গতিকে সিদ্ধাৰ্থ শৰ্মাই জানিছিলে সি হয়তো যাব দিব নালাগিছিল সি ৰখাই দিব লাগিছিল মই সেইটো মানুহ নাই এইটো ইনভেষ্টিগেশ্যনৰ ওপৰত নিৰ্ভৰ কৰিব গোটেইটো ইনভেষ্টিগেট হওক আমিতো এজেঞ্চি নহয় ইনভেষ্টিগেটিং সেইটো ইহঁতে ক'ব পাৰিব গতিকে আমি ক'ব নোৱাৰিম গতিকে ইনভেষ্টিগেশ্যন আৰু এটা কথা কিছু সংখ্যক গায়ক গায়িকাই ক'ব বিচাৰিছে আজিও ক'ব বিচাৰিছে যে আপুনি সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তই মিলি এটা মেনেজমেণ্ট আৰ্টিষ্ট মেনেজমেণ্ট কোম্পানী খোলা কথা আছিল সঁচা নেকি কোনোবাই প্ৰমাণ কৰি দিয়ক এটাও যদি আছে আৰু মই যদি খুলিব লাগে যদি সেনেকুৱা মই সিদ্ধাৰ্থ শৰ্মাৰ লগত খুলিম নে শ্যামকানু মহন্তৰ লগত খুলিম নে মোৰ টকা পইচাৰ অভাৱ হৈ গৈছে যে মই বেলেগ কাৰোবাৰ পাৰ্টনাৰ ল'ব লাগে মই নিজে যদি খুলিব মন থাকিলে হয়তো মই নিজে খুলি ল'লোঁ হয় এটা গায়ক নহয়তো মইতো 1000 গায়কৰ লগতে কাম কৰিছোঁ আপোনালোকে চবেই জানে গায়কে হওক চিনেমাৰ মানুহে হওক চবৰ লগতে কাম কৰি আছোঁ আপোনাকে পইণ্ট আউট কৰি সেইটো সামাজিক মাধ্যমে কেতিয়াৰ পৰা হৈছে পৰহিৰ পৰা যেতিয়া এই কালিৰ পৰা যেতিয়া এইটো কথা ওলালে তাৰপিছতহে পইণ্ট আউট কৰিছে তাৰ আগত কোনে কৰিছিল আপোনালোকে সেইটো ওলাই লওক এজনটো মই নামেই কৈ দিছোঁ আপোনাক কুণাল লুইত কুমাৰ বৰ্মন মই নামেই কৈ দি আছোঁ আপোনাক তাৰ বাহিৰে সামাজিক মাধ্যমৰ আগত আৰু ক'ত আছিলে সামাজিক মাধ্যমতো যোনে যি পায় তাকে লিখি দি আছে শেখৰ গোস্বামী সেইদিনাখন আপোনাৰ বিৰুদ্ধে এটা কথা কৈছিল যে আপুনি তাৰ পৰা আঁতৰি যোৱা বুলি কৈছিল আপুনি তাতে আঁতৰি কি মইতো আঁতৰি গৈছোঁ তাকো গালি দিছোঁ মই সিও আছিলে তাতে হাফ পেণ্ট পিন্ধি পেলাই এটা হেৰি তাকো গালি দিছোঁ মই কুকুৰ মেকুৰী গালি দিছোঁ তোমালোকে কেনেকৈ তাক লৈ গ'লা তাক দি পেলাই মই আঁতৰি ক'ত গৈছোঁ মই তাক লৈ পেলাই মই এম্বুলেঞ্চত লৈ পেলাই মই যোৱা নাই নেকি
সেইটো কোনোবাই ক্ৰেডিট কৰিব বিচাৰি আছে ইণ্ডিয়ান ডেপুটি হাই কমিছনৰ গাড়ীত তেখেত গৈছে ইণ্ডিয়ান ডেপুটি হাই কমিছনাৰৰ গাড়ীত গৈছো মইও গৈছো মৃগাংকও গৈছে গতিকে সেইটো এভিডেঞ্চ আছে শেষত এটা কথা সুধিব বিচাৰিছোঁ নৰ্থ ইষ্ট ফেষ্টিভেল বেলেগ এটা নামত আকৌ অনুষ্ঠান পতা হ'ল নেকি নাই মইতো নাজানো ন মইতো পিছদিনাখন গুচি আহিলো মই ৰিটাৰ্ণ আহিলো কিন্তু মই জানাত মই যিখিনি জানো কিন্তু ফেষ্টিভেল প্ৰগ্ৰামটো হোৱা নাই কিন্তু মই ক'ব নাযাওঁ মই নাজানো ইনভেষ্টিগেশ্যন কৰক কাৰণ না মই ভেনিউত গৈছোঁ মই যদি ভেনিউত গ'লো হয় মই তেতিয়া গম পালোঁ হয় মই পিছদিনাখন খালি দুপৰীয়া যেতিয়া হেৰি হ'ল আমি গম পালোঁ মোক কোনোবাই ইয়াৰ পৰা ফোন কৰি পেলাই ক'লে যে নিশিতাৰ অৱস্থা খুব বেয়া তাই কান্দা কৰি আছে বিৰাট একবাৰ মোৰ ৱাইফে ফোন কৰিলে ক'লে যে তুমি একবাৰ নিশিতাক চাই দিয়া কাৰণ তাই মোৰ ঘৰৰ ছোৱালী নিচিনা একদম মোৰ গতিকে মোক ক'লে হ'ব তাইক মাতিলোঁ তাই মোক ক'লে যে দাদা আমি এই অমুক জেগাত গৈ আছোঁ গতিকে আমি তালৈকে গৈছোঁ গৈ পেলাই তাইক কথা পাতিছোঁ তাইক দেখিছোঁ নৰ্মেলাইজ কৰিছোঁ তাইক ঠিক আছে তুমি নৰ্মেল হোৱা আৰু চব গুচি দিয়া তাৰ বাহিৰে আমি কেতিয়াও কাৰোৰ লগত কোনো ধৰণৰ কথা হোৱা নাই গতিকে সামাজিক মাধ্যমত এই ষড়যন্ত্ৰ কোনোবাই যদি কৰিব বিচাৰিছে মোৰ অনুৰোধ এইটো ষড়যন্ত্ৰ নকৰিব একো বস্তু প্ৰমাণ যদি প্ৰমাণ কৰে মই কৈছোঁ মই আৰম্ভণিতে কৈছোঁ আপোনালোকক ফাঁচীৰ ৰছীডাল আনি দিব মই নিজে ওলমি যাম তাত প্ৰশ্নটো এনেকুৱা ধৰণৰ আছিলে বহুতে কৈছে যে জুবিন গাৰ্গৰ উৎখন নীলা পৰি গৈছিল আপুনি কি দেখিছিল উৎখন সঁচাকৈ নীলা পৰি গৈছিল মই আপোনালোকক মানে বিষ ঢালিছে বুলি কৈছে খাদ্যত বিষ ঢালি পেলাই জুবিন গাৰ্গক হত্যা কৰা তেওঁ কেনেকে ক'ব মই কেনেকে নীলা দেখিছে নেকি আপুনি কি দেখিছে এইটো ফাৰ্ষ্ট ফটোগ্ৰাফ তাৰ মানে নীলা হৈছে এইটো চাওক ইয়াতে উটটো কাটিছে এইটো উটটো কাটিছে এই ফটোখন দিব আপোনালোকক এই ফটোটো দিয়া হ'ব আপোনালোকক উটটো কাটা আছে তাৰ উটটো কাটা আছে সেই যে উটটো কাটা আছে সেইকাৰণে মই কাৰোবাক তেতিয়া মোক সুধিছিলে উটটো কাটা দেখা পাই পেলাই মই ভাবিলোঁ যে ক'ৰবাত চিজাৰ হৈ গ'ল নেকি আকৌ সেই উটটো কাটা দেখা পাই পেলাই আৰু ইহঁতে তেতিয়া ক'লে মানে সিদ্ধাৰ্থে ক'লে যে দাদাৰ ফেন ওলাইছিলে মুখেদি আৰু নাকেদি তাৰ পিয়াজ ওলাইছিলে তেনেকৈ নাকেদি পিয়াজ ওলাইছিলে চ' মোৰ মনত আছে যেতিয়া যোৱাবাৰ যেতিয়া তেওঁ চিজাৰ হৈছিলে আমাৰ হস্পিটেলত যেতিয়া আনিছিলে তেতিয়া তাৰ বমি যেতিয়া কৰিছিলে বমি কৰোঁতে নাকেদি ওলায় আৰু ফেন ওলায় আৰু মুখখন লাগি ধৰেতো তেতিয়া চিজাৰ হ'লে দাঙি ধৰে গতিকে মই যেতিয়া এইটো সন্দেহ কৰিছোঁ মইতো ডক্টৰ নহয় মই হেৰি নহয় এইটো পষ্টমৰ্টম ৰিপৰ্ট যেতিয়া আহিব পষ্টমৰ্টম ৰিপৰ্টত আপোনালোকে চব বস্তু পাই যাব অট'পচি ৰিপৰ্ট যেতিয়া আহিব অট'পচি ৰিপৰ্টত আপোনালোকে চব বস্তু পাই যাব কি হৈছিলে কি নাই হোৱা চিআইডিৰ সন্মুখীন হ'বলৈ আপুনি সাজু এতিয়া যাব পাৰোঁ মই এতিয়া যাবলৈ ৰেডি আছোঁ মই ইয়াৰ পৰাই গুচি যাম মই চিআইডি অফিচত মোক ক'লে হ'ল নহয় চিআইডি চিবিআই য'তে ক'ব মই ইয়াৰ পৰা গুচি যাম থেংক ইউ ভেৰি মাছ ষ্টপ ক্ৰিমিনেলাইজিং মোৰ খালি এটাই অনুৰোধ আমাক ক্ৰিমিনেলাইজ নকৰিব আমি জুবিনৰ শুভাকাংক্ষী অসমে জানে গোটেই অসমে জানে গতিকে এইটো যে ছ'চিয়েল মিডিয়াত ক্ৰিয়েট কৰিব চেষ্টা কৰি আছে তাত আছিলে ইমান সোনকালকে খবৰটো দিব লাগিছিল অসমীয়া মানুহে ক'ত দেৰি কৰিলোঁ মই অসমত কেনেকা কোনে 8 ঘণ্টা এতিয়া নহয় সেইকাৰণে আপোনালোকে জানিব লাগিব ন সেই 8 ঘণ্টা কেনেকুৱা হয় মই আপোনালোকক টাইমটো দেখালোঁ কেইটা বজাত হৈছে দুটা টাইমৰ কনফ্লিক্টিং আছে ছিংগাপুৰ টাইম এণ্ড ইণ্ডিয়া এইটোৱে আচল কথা হ'ল টাইম কনফ্লিক্টিং আৰু ঘণ্টা ডিফাৰেঞ্চ আছে আপোনালোকে কাৰেক্ট টাইমতে গোটেইখিনি পাইছে প্ৰেছ ৰিলিজটো যদি চাই লোকেল প্ৰেছ ৰিলিজটো গোটেইটো লিখিছোঁ সেইকাৰণে আমি অলপ ফেচবুকৰ কথাখিনি পঢ়া শুনা আপোনালোক জাৰ্নেলিষ্ট হয় এইটো আমাৰ কাম হয় সঁচা কথাটো কোৱা ন এজ জাৰ্নেলিষ্ট আপোনালোকেও ইনভেষ্টিগেট কৰক ফোন কৰক নহয় কি প্ৰমাণ যিটো আমি 7 তাৰিখে বহি পেলাই বম্বে ট্ৰাইডেণ্ট হোটেলত আমি ব্ৰেকফাষ্ট খাইছিলোঁ সেই ফটোটোকে লগাই দিছে হেৰিত কৰা বুলি নাই পবিত্ৰ মাৰ্কেটে আমি নাপালোঁ কিন্তু ফোনত যেতিয়া কথা পাতিলোঁ মই তাৰ লগত কিন্তু নহ'লে ন প্ৰগ্ৰামটো কেঞ্চেল হৈ গ'ল যিটো কেঞ্চেল হৈ নাহিলে সি তাত থকা অসমীয়া মানুহখিনিক যে আপোনালোকক যে ক্ষোভ প্ৰকাশ কৰিছে অসমৰ ৰাইজে এইটো কেতিয়া গম পালে আপোনালোকে তাতে থাকোঁতে গম পাইছে আপোনালোকৰ প্ৰতি যে এটা আপত্তি কৰিছে নহয় মই তেতিয়ালৈকে নাজানো মোৰ প্ৰতি কিয় আপত্তি কৰিব মইতো তাক উঠাই পেলাই মই হেৰিতে লিখিছোঁ নে মই ৰিয়টত আছিলোঁ নে মই পাৰ্টিত আছিলোঁ নে আগদিনাখন খাইছোঁ নে পিছদিনাখন খাইছোঁ তাৰমানে মইতো ক'তোৱে নাই নে নৰ্থ ইষ্ট ফেষ্টিভেলটো মোৰ হয় মোৰতো ক'তো একো নাই তো মোৰ কিয় হ'ব মই পিছত ঘূৰি অহাৰ পিছতহে এইবিলাক হৈছে মই যেতিয়া ঘূৰি আহি পেলাই মই ক'লোঁ যে এতিয়া মই সৰু সজাইত যাম ঠিক আছে একেলগে বিচৰা নাই চাগে মোক বডিৰ লগত আহিবলৈ মই সেইকাৰণে অহা নাই বাৰু ঠিক আছে মোক বিচৰা নাই চাগে মই কিয় বা বিচৰা নাই মোক অহাটো কাৰণ আগদিনাখনলৈকে যেতিয়া মই কথা পাতি আছোঁ মন্ত্ৰীৰ লগতে হওক চবৰ লগতে হওক মই কথা পাতি থাকোঁতে তেতিয়া কথাটো এইটোৱে হৈ আছিলে যে চাৰ্টাৰ্ড ফ্লাইটত আহিব মই লগত আহিম আৰু কিন্তু তেনেকুৱা কথা হোৱা নাই এতিয়া কোৱা নাই যেতিয়া মইতো আৰু জাচি ক'ব নোৱাৰোঁ যে মই সেইটোত যাম মোৰতো কেপাচিটি আছে সেইখিনি যে মই নিজৰ টিকেট কাটি পেলাই মই নিজে গুচি আহিব পাৰোঁ সেইটো মোৰ তাত একো নলেজ নাই মই আপোনাক ক'লোঁ নহয় মই যোৱাটো মোৰ বেছি দিন আগত ঠিক হোৱা নাই
মই যোৱাটো একদম লাষ্টত মই ক'লো মই টিকেট দেখাইছোঁ আপোনালোকক দিয়া আছে ডুবাইৰ টিকেটটো দিছোঁ নেকি আমি মোৰ নিজে ডুবাইৰ টিকেট আছে দিয়া আছে বুজিছে নে ডুবাইৰ হোটেলৰ বুকিং ডুবাইৰ টিকেট চব দিয়া আছে চ' মই খালি গ'লো উইথ দ্য ইণ্টেনশ্যন যে মই যাম আৰু এই কিতাপখন তাতে ভূপেন্দাৰ কিতাপখন মই তাতে ৰিলিজ কৰিম যিহেতু 5টা চিফ মিনিষ্টাৰ থাকিব বুলি ক'লে পবিত্ৰ মাৰ্কেটা থাকিব বুলি ক'লে জ্যোতিৰাদিত্য সিন্হা আৰু ছিংগাপুৰৰ মিনিষ্টাৰবিলাকো থাকিব বোলে মোলৈ ছিংগাপুৰ মিনিষ্টাৰবিলাকে অলপ ভূপেন্দাৰ কথাও গম পাব তাত গৈ পেলাই এইটো দিলে জুবিন দাৰ কি হৈ ঢুকাল পানী খাই ঢুকালে এনে আমি কেনেকৈ জানিম এইটো ডাক্তৰে ক'ব তেখেতে ক'ব নোৱাৰিব চুইমিং কৰিছেতো পানী সোমাইছে ন নাই নাই এইটো আমাৰ মই ক'ব নোৱাৰো এতিয়া মই কোৱাটো উচিত নহয় যিহেতু ইনভেষ্টিগেশ্যন চলিব কাইলৈ এতিয়া আকৌ ক'ব যে আপোনাৰ ভাৰ্চন চেঞ্জ হৈ আছে সেইটো হ'ব সেইটো মোকো ক'ব ইয়াত তেনেকৈ ক্লিয়াৰলি লিখা আছে টাইমিংটো আপোনালোকে মই চব লিখি দিয়া আছে। কৰি দিয়া আছে যে ইণ্ডিয়ান টাইমিং ছিংগাপুৰ টাইমিং 5:15 ঘোষণা কৰিছে ইণ্ডিয়ান টাইমিং 2:45 ঘোষণা কৰিছে এইটো ক্লিয়াৰ মানে ডাক্তৰে যিটো ঘোষণা কৰিছে যে তেখেত আৰু নাই আৰু আপোনালোক মিডিয়া হাউচক আৰু এটা কথা ক'ম আপোনালোকে ফেচবুকত যেতিয়া এটা এলিগেশ্যন বা স্পেকুলেশ্যন দেখে আপোনালোকে সকলোৱে আমাক পাৰ্চনেলি চিনি পায় সকলোৰে তাত চাগে আমাৰ পাৰ্চনেল ফোন নম্বৰবিলাক আছে নেক্সট টাইম কিবা এটা পাব্লিছ কৰাৰ আগত পোষ্ট কৰাৰ আগত আৰু আমাক ক্ৰিমিনেল বনোৱাৰ আগত প্লিজ আমাক মেছেজ কৰক ফোন কৰক আমি আপোনাক চব সহায় কৰিবলৈ ৰেডি আছোঁ কথা ক'বলৈ ৰেডি আছোঁ এনেই আমাক ক্ৰিমিনেলাইজ নকৰাটো মই ৰিকুৱেষ্ট কৰিম কিন্তু আপোনালোক আপোনাৰ কাৰ্যালয়ৰ সন্মুখতো আচলতে প্ৰতিবাদ নাই, এইটো কৰিছে পৰিৱেশটোৰ সম্পৰ্কত তেখেতলোকলৈ কিবা বাৰ্তা প্ৰেৰণ কৰিব নেকি এই মুহূৰ্তত মোক যিহেতু তাতে কৰিবলৈ নিদিলে মোৰ প্ৰেছ ক্লাবতো নিদিলে ইয়াতেও প্ৰতিবাদ কৰিছে গতিকে মই তেখেতসকলকো অনুৰোধ জনাইছোঁ ইয়াত প্ৰতিবাদ নকৰে যে একো নাই যদি মোক এৰেষ্ট কৰিব লাগে মোক লৈ যাওঁ মইতো ৰেডি আছোঁ সাজু আছোঁ মোক এৰেষ্ট কৰিবলৈ পুলিচ আহক মোক এৰেষ্ট কৰি লৈ যাওঁ আৰু এতিয়াৰ পৰা কিন্তু জুবিন দাক কথাখিনি চাব স্পষ্ট দিয়ক। হৈ গৈছে গতিকে প্ৰতিবাদকাৰীসকলকো আমি অনুৰোধ কৰিছোঁ যে কথাখিনি স্পষ্ট হৈছে